মনে মনে থাকক শুনিলে মোনা টানা সামগ্ৰীৰে তাৰ মুখত গৈ আন্দোলন নকৰক এটা পবিত্ৰভাৱে আৰম্ভণি হওক সেইবাবে মই সভাস্থগিত প্ৰস্তাৱটোত সন্মতি দিছিলোঁ মই অত্যন্ত বিনম্ৰতাৰ সৈতে কওঁ যে অসমত পাৱাৰ ক্ৰাইচিছ 31 তাৰিখে আছিল 1 তাৰিখে আছিল 2 তাৰিখে আছিল এতিয়া অসমত পাৱাৰ ক্ৰাইচিছ বুলি কথা নাই যোৱা 3 দিন ধৰি নিৰন্তৰভাৱে বিদ্যুৎ সকলো মানুহে পাই আছে যোৰহাটৰ কোনোবাই যদি কয় যে যোৰহাট মই অত্যন্ত বিনম্ৰতাৰে সৈতে কম যে গুৱাহাটী মহানগৰী যদি কোনোবাই কয় যে কালি মোৰ লোড শেডিং হৈছে তেজপুৰত যদি কয় কালি কোনোবাই লোড শেডিং হৈছে যোৰহাটত যদি কয় কালি কোনোবাই লোড শেডিং হৈছে শিৱসাগৰত যদি কয় কোনোবাই কালি লোড শেডিং হৈছে ডিব্ৰুগড়ত যদি কয় কোনোবাই লোড শেডিং হৈছে মই নিশ্চয় মানি ল'ম কিন্তু মই জানো যে 3 দিনক বাদ দি অসমত কোনো লোড শেডিং হোৱা নাই আৰু ভৱিষ্যতেও লোড শেডিং হোৱাৰ সম্ভাৱনা বিশেষ নাই সেই পৰ্যায় আমি অতিক্ৰম কৰি গলো গতিকে এতিয়া আমি আহিব খুজিছো যে অখিল গগৈ ডাঙৰীয়া এখন গাঁৱৰ কথা কৈছে মোৰ মনত ঘটনাটোৱে এটাই ভাৱ আহিলে যে এখন গাঁৱত যদি লাইট নাই সেই গাঁওখনৰ মানুহে এচি বাছত আছে কাষৰ গাঁওখনত কেনেকৈ লাইট থাকিব সেইখন গাঁৱৰ মানুহটো এচি বাছত উঠিব লাগিছিল তাৰমানে ডেফিনেটলি সেই গাঁৱৰ স্পেচিফিক ট্ৰান্সফৰ্মাৰ কিবা বেয়া হ'ব লাগিব নহলে গোটেই সমষ্টিটোৰ মানুহে এচি বাছ ভাড়া কৰিলেহেঁতেন সেই গাঁওখনৰ মানুহে কিয় এচি বাছ ভাড়া কৰিব গতিকে ডেফিনেটলি গাঁওখনৰ মই নামটো লৈ ল'ম আৰু লৈ অহাকালি মই সদনক জনাই দিম যে সেই গাঁওখনৰ কি স্পেচিফিক কুৱেশ্যন হৈছিল কাৰণ আমাৰ কোনো সমষ্টিৰ কোনো মানুহৰ গাঁৱে কাৰোবাৰ আৰু এচি বাছ ভাড়া কৰিছে নেকি গতিকে নাই অহাকালি মই তাৰ ৰিপ্লাই মানে ইয়াতো আছে লোড শেডিং ৰিপ্লাইটো দিবলৈ দিয় অনাৰেবল মেম্বাৰ প্লিজ সাইলেন্ট প্লিজ হ'ব বহক সকলো ৰিপ্লাইটো দিবলৈ দিয়ক ৰিপ্লাইটো দিবলৈ দিয়ক প্লিজ ৰিপ্লাইটো দিবলৈ দিয়ক অখিল গগৈ ডাঙৰীয়া উত্তৰটো দিবলৈ দিয়ক ধৈৰ্য ধৰক গোটেই কেইখন গাঁৱত কালি আমাৰ বিধায়কসকল যাব সেই গাঁও কেইখনৰ সমস্যা বুজি আহিব আৰু গাঁও কেইখনৰ সমস্যা আমি সমাধান কৰি দিম যদি এখন গাঁৱত জেনেৰেটৰ লৈছে বাকী 28,000 কিয় লোৱা নাই তাৰমানে সেই গাঁওখনৰ কিবা এটা স্পেচিফিক সমস্যা আছে গতিকে তাৰ কালিয়ে নগাঁৱৰ বিধায়ক সেই গাঁওখনত যাব সমাধান কৰি দিব গধূলিলৈকে আপুনি ৰিপৰ্ট পাই যাব যে গাঁৱত লাইট আহি গ'ল এইটো কোনো আপুনি যেতিয়া 28,000 গাঁৱৰ মাজত কোনোবা বাতৰি কাকতে বুটলি আনি এখন গাঁৱৰ কথা লিখে তাৰ লজিকেল ডিডাকশ্যন কি যে 27,999 গাঁৱত তাৰমানে লাইট পাই আছে That is the logical deduction. এজন মানুহে কেনেকৈ বুজিব লাগিব now no stop এক মিনিট অসুবিধা প্লিজ আরে ইয়াতে এজনেও মুখেদি কথা মনে থাকিব ঠিক আছে ৰিপ্লাইটো দিবলৈ দিও কোনো মোক কাকো সাপোৰ্টৰ প্ৰয়োজন নাই কাইন্ডলি মনে থাকক শুনিলো কাৰণ এইবিলাক গুৰুত্বপূৰ্ণ কথা কাৰোবাৰ শুনাৰ ইচ্ছা নাই নুশুনিব আমি ইয়াত দুটালৈকে মোৰতো স্বভাৱ আছে যেতিয়া 2 বাজি গ'লো মই বহি থাকিম মই ৰিপ্লাই দি থাকিম গতিকে মোক বাধা দিটো লাভ নাই সেইকাৰণে এই কথাটো হ'ল যে শুনিলে সময় বাচিব নুশুনিলে মই গাই থাকিম গতিকে মোৰ কাৰণে কোনো অসুবিধা নাই ইয়াৰ পৰা মোক কোনো সাপোৰ্ট নালাগে সকলোৱে নিজৰ কথাখিনি শুনি নিজৰ সমষ্টিত আমি কেনেকৈ সেৱা কৰিব পাৰোঁ তাৰ ওপৰত আমি গুৰুত্ব দিব লাগে প্ৰথম কথাটো হ'ল মাননীয় অধ্যক্ষ মহোদয় মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই চেন্ট্ৰেল ইলেক্ট্ৰিচিটি বোৰ্ডৰ ৰেফাৰেন্স দিছে চেন্ট্ৰেল ইলেক্ট্ৰিচিটি বোৰ্ডৰ ৰেফাৰেন্স মতে 2000 মই দায়িত্ব লোৱাৰ পিছত 2021 আৰু 22 চনত অসমত পিক আৱাৰত মাত্ৰ 5 মেগাৱাটহে লোড শেডিং হৈছে তাৰ বাদে অসমত কোনো যোৱা প্ৰথম বছৰটো কোনো লোড শেডিংই নাই তাৰমানে আউট অফ 2500 megawatts requirement in peak hour we were deficited by only 5 megawatts this is the report
আৰু যেতিয়া অসমত 5 মেগাৱাট পাৱাৰ ডেফিচিট আছিলে সেই মুহূৰ্তত আৰু কোন ষ্টেটত পাৱাৰ ডেফিচিট আছিলে আমাৰ যি হিমাচল প্ৰদেশৰ ইয়াত কোৱা হৈছিল হিমাচল প্ৰদেশ was in 2021 deficited by 250 megawatts. Punjab was deficit by 125 megawatts. Uttar Pradesh was deficit by 170 megawatts. মই অলপ বেছিখিনি কৈছো Maharashtra was deficit by 59 megawatts. Andhra Pradesh was deficit by 519 megawatts. Bihar was deficited by 664 megawatts. Jharkhand was deficited by 276 megawatts. And Assam was deficit by only 5 megawatts. This is the report of Central Electricity Authority. The report apuni quote korise. Tar mane apunaloke muk dhonnobad dio je prothom bochor moi without load shedding cholaisu. Load shedding was only 5 megawatts. এই বছৰ অধ্যক্ষ মহোদয় 2022 আৰু 23 চনত অসমত এতিয়ালৈকে লোড শেডিং এভাৰেজ যদি আমি চাব যাওঁ 2022 আৰু 23 চনৰ পিক আৱাৰ যিটো ৰিপৰ্ট তাতে জম্মু কাশ্মীৰ ডেফিচিট আছে 170 ৰাজস্থান ইজ ডেফিচিটেড বাই 190 উত্তৰ প্ৰদেশ ইজ ডেফিচিট বাই 780 Madhya Pradesh is deficit by 109 megawatts. Ji Maharashtra kotha apuni quote korile je iman generation ase Maharashtra ei bochor deficit hoise 2000 megawatts 2000 megawatts aru Tamil Nadu jitu Kerala Manoranjan Talukdarar stan tate 329 megawatt choli ase deficit Bihar is deficit by 1,220, demand not met, either through load shedding বা jiba kori tauluke manage kori ase. Jharkhand 336, West Bengal, Okhil Gogoi Dangore sakhat kori ahisil Bombay Calcutta Mukhyamantri 225, and Assam is deficited by only 3 megawatts in 2000. আমাৰ এইটো 22 আৰু 23 চনৰ ডেটা মই আহি যাম একদম মই ধুনিয়াকৈ আহি যাম মই সব কাকো আপোনালোকৰ তৃষ্ণা মই দূৰ কৰি দিম কোনো অসুবিধা নাই তাৰ মানে প্ৰশ্নটো হ'ল যে অসমত এক্সেপ্ট 3 দিন বাদ দি অসমত লোড শেডিংৰ কোনো সমস্যা নাছিলে আৰু পবিত্ৰ সদনক মই আজিৰ দিনত থিয় হৈ আশ্বাস দিব পাৰো যে এতিয়াৰ পৰা আৰু লোড শেডিংৰ সমস্যা নাথাকে উই হ্যাভ ওভাৰকাম দা পিৰিয়ড 3-4 দিন মই অলপ নাৰ্ভাছ হৈছিলো মই দিল্লীত কথা পাতিলো লগে লগে মোক যিখিনি পাৱাৰ লাগে দিলে নাও দ্যাটস দ্য আৰ্ট যে এজন মুখ্যমন্ত্ৰী যেতিয়া কিবা এটা কথা ৰাইজৰ লগত সদায় কমিউনিকেশ্যন খোলা ৰাখিব লাগে সঁচা কথা ৰাইজক ক'ব লাগে যে ৰাইজ মোৰ লগত সমস্যা হৈছে মই দিল্লীত যাওঁ বিচাৰিম পালে মই এনেকে কম না পালে মই এনেকে কম ৰাইজৰ লগত কমিউনিকেশ্যনটো কোনো ব্যৰ্থতা বুলি নকয় এই কথাটো সদায় আমি বুজি পাব লাগে ইন এ ডেমক্ৰেসি ইন্ডিয়া ইজ এ মাদাৰ অফ ডেমক্ৰেসি ভাৰত গণতন্ত্ৰ কি জননী হে গতিকে ইয়াত গণতন্ত্ৰত সদায় ৰাইজৰ লগত কথা পাতিব লাগে মই বিৰোধী পক্ষক আজিলৈকে সন্মত কৰিব পৰা নাই যে বিহুটোক আপোনালোকে কিয় বাৰে বাৰে টানি আনে আৰু বহুত উদাহৰণ আছে মোৰ চাৰ্টাৰখনৰে উদাহৰণ টানি আনিছে গুড তাত কোনো অসুবিধা নাই কেতিয়াবা হেলিকপ্টাৰত যোৱা হয় এটোতো মই অস্বীকাৰ নকৰো না সদায় যোৱা হয় যদি মই ডিব্ৰুগড়ত এদিন যাব লাগে তিনচুকীয়াত আহিব লাগে গধূলি লখিমপুৰত আহিব লাগে ভগৱানে দুখন হাত দুখন ভৰি দিছে কাবাৰটো সহায় লবই লাগিব বা যি নহওক এতিয়া কথাটো হ'ল মই বিৰোধী পক্ষক বিনম্ৰতাৰে সৈতে অনুৰোধ জনাম যে আপোনালোকে বিহুৰ গিনিজ ৱৰ্ল্ড বুকটো লৈ পেলাই আপোনালোকে গৌৰৱ কৰিব শিকক ইয়াক প্ৰত্যেক উদাহৰণত টানি আনি নিজক কিয় সৰু কৰে আজি অমৃত বৃক্ষ আন্দোলন হৈছে মানুহে 1 কোটি গছ পুলি ৰুব পৰিবেশ কমিব ইয়াত আমাৰ গ্লোবেল ওয়াৰ্মিঙৰ বিৰুদ্ধে অসমে ফাইট কৰিব এটা ডিবেটত সেই দুটা উদাহৰণ নানি
আমাৰ চাৰ্ট পেণ্ট ঘৰত আমি কি খাওঁ তাৰো উদাহৰণ হ'ব পাৰিছিল এই বিধানসভাখন কিয় ধুনীয়াকৈ বনালে সেইটো উদাহৰণ দিব পাৰিলোহেঁতেন আমাৰ MLA হোষ্টেল কেইটা কিয় ভালকৈ বনাইছোঁ সেইটোৰ উদাহৰণ দিব পাৰিলোহেঁতেন আমি মন্ত্ৰী কোৱাৰ্টাৰখিনি কিয় ভাল কৰি বনাইছোঁ তাৰো উদাহৰণ দিব পাৰিলোহেঁতেন বিহুতে আপোনালোকৰ মনত কিয় ইমান দুখ দিছে মই ভৰত নৰহ ডাঙৰীয়াক অত্যন্ত বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম বিহুটোক লৈ দুখ কৰাটো এৰি দিয়ক বিহু দিল্লীতো হ'ব আৰু 25,000 বিহু কৰিব গতিকে তাক লৈ আপত্তি নাই বিহু গছ খেল মহাসংগ্ৰাম এইবিলাক প্ৰয়োজনীয় কাম আমি প্ৰয়োজনীয় কাম সময়ৰ লগত কৰি কৰি গৈ থাকিব লাগিব এতিয়া মুখ্যমন্ত্ৰী মহোদয় মই বিহু ইমান ভাল পাই যেতিয়া G20ত আমাৰ ভালকে 10 গৰাকী ছোৱালী পঠিওৱা হ'লে ভাল আছিলে বৰ ভাল আছিলে একদম বিহু বিশ্ব ৰেকৰ্ড কৰি যিটো বিহু দেখুৱালে বৰ ভয়ানক অখিল গগৈ ডাঙৰীয়া এইটো কোনো কমিউনিষ্ট পাৰ্টিৰ কোনো এক্সিকিউটিভ হৈ থকা নাই এনেকে কাৰেণ্টত শ্বৰ্ট কৰে চকীখনত থাপ কৰি উঠিব নামিব আপোনাৰ যদি কিবা চকীখনত যদি কিবা কাৰেণ্টাৰে লাগি আছে অধ্যক্ষ মহোদয় আপুনি এনেকে উঠা বহা কৰোঁতে এক্সাৰচাইজ হৈ যাব দেখোন আপোনাৰ ইমান উঠে বহে বাকী কেতিয়াবা নিজৰো অলপ চাব লাগে নহয় যে 125 জন বহি আছে খালি ময়ে পিং পঙৰ দৰে নাচি আছো মইনো বেলেগতকৈ সুপেৰিয়ৰ কিয় দেখুৱাব লাগে ইমানজন চাওকচোন আপোনাতকৈ জ্যেষ্ঠজন কিমান ফণীভূষণ চৌধুৰী কোনোবা 25 বছৰ 20 বছৰ ভৰত নৰহ ধুনীয়াকৈ বহি আছে কোৱা দায়িত্ব কৰিলে যিমান গভৰ্ণমেণ্টক ক্ৰিটিচাইজ কৰিব লাগিছিলোঁ কৰিলে মোকতো কোনো ৰেহাই দিয়া নাই তাৰ আপুনি অহাবাৰ 10 জন জিকাই আনক 30 মিনিট লওক কোনেওতো আপত্তি কৰা নাই দুৰ্ভাগ্যবশতঃ মানুহে আপোনাক এটা দিছে অহাবাৰ সেইটো দিয়া নাই ডাউট আছে সেইটোতো মই তাৰ কাৰণে গেৰেণ্টি ল'ব নোৱাৰো আমাৰ তাত জইন কৰক তেতিয়া সময় বেছি পাব কিন্তু আপুনি পিং পঙৰ দৰে থাকিলে বাকীটো উত্তৰ দিব নোৱাৰে গতিকে এইটো বাদ দিয়ক সৰু ল'ৰা পটনাত থাকোঁতে আমি সৰু আছিলোঁ না উই হেভ গ্ৰ'ন মেচিয়ৰ আপোনাৰ ল'ৰাই এতিয়া নামি পৰিলে গতিকে অলপতো দেউতাক আমি উই বিকাম মেচিয়ৰ গতিকে অলপতো আমি মেচিয়ৰিটি দেখুৱাব লাগিব ঠিক আছে গতিকে এইবিলাক আমি নকৰোঁ লাগিলে মই কম অধ্যক্ষ মহোদয়ক যে মোৰ কোটাৰ পৰা 3 মিনিট আপোনাক দি দিয়ক পিছতে পিং পংটো কৰি নাথাকিব অধ্যক্ষ মহোদয় এতিয়া আপোনাৰ মই জেনেৰেশ্যনৰ উত্তৰ দিম গোটেইখিনি উত্তৰ দিম অধ্যক্ষ মহোদয় কথাটো হ'ল যে অসমৰ পাৱাৰটোৰ পজিশ্যনটো যে কেনেকৈ পাৱাৰ প্ৰথম মই কৈ লৈছোঁ যে লোড শ্বেডিং নাই আজিও লোড শ্বেডিং নাই কালিও নাই পৰহিও নহয় সেই গেৰেণ্টিটো দি পেলাই মই বাকী কথাখিনি কৈ আছোঁ ভাবিব নালাগে যে মই লোড শ্বেডিং জাষ্টিফাই কৰি আছোঁ চ' দেয়াৰ উইল বি ন' লোড শ্বেডিং বিধানসভাৰ অধ্যক্ষ মহোদয়ৰ সন্মুখত মই ঘোষণা কৰি দিলোঁ কাৰোতো আপত্তি নাই আৰু ডেট প্ৰব্লেম ইজ অভাৰ কিন্তু বিধানসভাৰ সদস্য হিচাপে আমি যিখিনি কথা জানিব লাগে ৰকিবুল হুছেইন ডাঙৰীয়াৰো এটা প্ৰশ্নৰ উত্তৰ দিছোঁ বাগিচাৰ লোকৰ মৰ্মবেদনাৰ কথা ক'লে মই ভাবোঁ তেখেতে বাগিচাখনত গৈছিলে সোবাং চাহ বাগিচাত 230 গৰাকী টিংখঙত 250 গৰাকী গেলেকীত 150 গৰাকী এনেকে ব্যক্তিয়ে তেওঁলোকক সাক্ষাৎ কৰাটো মই জানো টোটেল যি সভাত আহিছিলে এতিয়া আমি যদি বাজেটখন লৈ গ'লোহেঁতেন যে অজন্তা নেওগে যিখন বাজেট দিছে সেই বাজেটত অলৰেডি ঘোষণা কৰিছে যে চাহ বাগিচাৰ সকলো শ্ৰমিকৰ বকেয়া বিদ্যুতৰ ধন এই বছৰ আমি ৰেহাই কৰিছোঁ ডেট ইজ অলৰেডি ইন দ্য বাজেট আৰু মই ভাবোঁ যে অহা কালি পৰহি কেবিনেটতো আহিব বাগিচাৰ শ্ৰমিকৰ যিমান বকেয়া বিদ্যুতৰ বিল আছে 1 এপ্ৰিল পৰ্যন্ত আমি তেওঁলোকৰ সকলো মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছোঁ এণ্ড দিছ ইজ পাৰ্ট অফ বাজেট এনাউন্সমেণ্ট মই ভাবোঁ বাইদেউ বাজেটৰ কপি এটা ৰকিবুল হুছেইন ডাঙৰীয়াক আপুনি পঠাই দিব এজেণ্ডাটো দি চ' ডেট ইজ অলৰেডি ডান সেই মহিলা 3 গৰাকীক হয় মই জনাব লাগিব নহ'লে ৰকিবুল হুছেইন ডাঙৰীয়াই জনাব লাগিব নাম 3টা দিলে মই জনাই দিম নহ'লে তেখেতে জনাই দিব অসুবিধা একো নাই আমি সময়ৰ কাম সময়ত কৰি গৈ আছোঁ এতিয়া সমস্যাটো হ'ল যে অসমত বিদ্যুতৰ চাহিদা বাঢ়িব সেই কথাটো যিকোনো কাৰণতে হওক অসমৰ পূৰ্বৰ বিদ্যুৎ মন্ত্ৰীসকলে যি ধৰণে ভাবিব লাগিছিল তেওঁলোকে নাভাবিল এটা বহুত সদস্যই কৈ আছে সোলাৰ কৰিম বুলি কৈছিল সোলাৰ ক'ত গ'ল আপোনালোকে উৎপাদন নকৰিলে 2.5 বছৰত পৃথিৱীত কোনো পাৱাৰ জেনেৰেশ্যন সম্ভৱ নহয় মই কৈ আছোঁ
যে বিদ্যুতৰ এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স লোৱাৰ পৰা বিদ্যুৎ প্ৰডাকশ্যনলৈ আনিবৰ কাৰণে দ্য জেষ্টেশ্যন পিৰিয়ড ইজ 7 to 10 years যিকোনো ফেক্টৰীতে মই ক'ত 23 বছৰ পালোঁ হয় নি তেতিয়াতো ভালেই কথা আছিলে 23 বছৰ মোৰ নামৰ ফটোখন লগাই দিয়ক বাকী ফটো গুচাই দিয়ক মই 23 বছৰ কোনটো সংগ্ৰাম কৰি পাইছোঁ এইটো মইহে জানো সেইটো কথাটো আছে সন্মুখৰ মানুহবিলাকৰ মোৰ প্ৰতি ঘৃণাটো দেখিলেতো বুজি পায় কোনটো সংগ্ৰামত মই আছিলোঁ আপোনালোকে নহ'লে আপোনাৰ খবৰখিনি মই কিমান কষ্ট যোগাৰ কৰিব লাগে গতিকে আপুনি নহ'লেতো যদি মই 23 বছৰ কেনেকৈ আছিলোঁ বিৰোধী পক্ষৰ মোৰ প্ৰতি থকা ঘৃণাটোৱেইটো উন্মোচন কৰি দিয়ে যে তাত মই কিমান ষ্ট্ৰাগল কৰি আছিলোঁ গতিকে সেইটো বাদ দিয়ক সেইবিলাক উত্তৰ দিলোঁ কি লাভ আছে এতিয়া সমস্যাটো হ'ল আপুনি যদি ভাবে প্ৰদ্যুৎ বৰদলৈ ডিপাৰ্টমেণ্টটো মই চলাইছিলোঁ তেখেতক কিয় বিলিটিল কৰে আমাৰ গোটেই তৰুণ গগৈ মুখ্যমন্ত্ৰীৰ কালছোৱাত শক্তি মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ আছিল এটা আপুনি যদি কয় যে নহয় মই তেওঁৰ ডিপাৰ্টমেণ্টটো চলাইছিলোঁ আপোনাৰ তেওঁৰ লগত ভাল বন্ধুত্ব আছিল সময়ত তেওঁই আপোনাক বেয়া পাব তাৰপিছত ৰকিবুল হুছেইন ডাঙৰীয়া শক্তি মন্ত্ৰী হৈছিল যদি ৰকিবুল হুছেইন ডাঙৰীয়া ডিপাৰ্টমেণ্টটো মই চলাওঁ বুলি কওঁ তেওঁৰ ব্যক্তিত্বৰ প্ৰতি অপমান হ'ব এতিয়া আপোনালোক ইণ্ডিয়াও কৰি আছে গতিকে নিজৰ ভিতৰতে এইটো নকৰিব সমস্যাটো হ'ল যে মই কংগ্ৰেছ আৰু বিজেপিলৈকে মই নাযাওঁ কাৰণ যি কংগ্ৰেছৰ দিনত কি আছিলে 6-7 ঘণ্টা কেনেকৈ বিদ্যুৎ নোহোৱা হৈছিলে বাঁহেদি ইলেক্ট্ৰিচিটি গৈছিলে ৰকিবুল হুছেইন ডাঙৰীয়াৰ জাষ্টিফিকেশ্যন কৰিছে যে তেতিয়া আমি দৰমহা দিয়াত ব্যস্ত আছিলোঁ তেতিয়া আমি আলফাক শান্তি আলোচনালৈ ঘূৰাই অনাত ব্যস্ত আছিলোঁ গতিকে তেওঁ নিজে কৈ দিছে যে আমি ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰত বিশেষ কৰিব পৰা নাছিলোঁ তেওঁ নিজেই কৈছে এইটো আৰু মই ক'ব খোজা নাই মই 2016ৰ পৰা ক'ব খুজিছোঁ মই তাৰ আগলৈকে যাব খোজা নাই তাৰ আগলৈকে গ'লে পলিটিকেল হৈ যায় গতিকে মই পলিটিকেল কৰিব খোজা নাই 2016 চনত আমাৰ অসমৰ যিটো যদি আমি চাব যাওঁ পিক আৱাৰ ডিমাণ্ড লৈ পেলাই যে আমাৰ কি ধৰণে আমাৰ ডিমাণ্ড আছিলে 2016ত আমাৰ ডিমাণ্ড আছিল 1535 মেগাৱাট ইন পিক আৱাৰ্ছ তাৰপিছত বঢ়া নাছিলে 2017তো 1600 18-19তো 1600 থাকি গ'ল ইট হেজ নেভাৰ ইনক্ৰিজ এই সময়ছোৱাতে কিন্তু ৰাজীৱ গান্ধী বিদ্যুতী যোজনাও হ'ল দীনদয়াল কমলেশা পুৰকায়স্থ কৈছে নহয় ডেভেলপমেণ্টৰ কাৰণে হোৱা নাই ৰাজীৱ গান্ধী বিদ্যুতীকৰণ যোজনা হৈছিল 2009 to 2014 তাৰপিছত দীনদয়াল বিদ্যুতীকৰণ যোজনা হ'ল 14 to 18 তথাপিতো অসমত বিদ্যুতৰ ডিমাণ্ড বঢ়া নাছিল গতিকে দ্য ষ্টেটিষ্টিক্স ডাজ নট প্ৰুভ যে ৰাজীৱ গান্ধী আৰু দীনদয়ালৰ কাৰণে হৈছে গতিকে কয় কথা কিন্তু মই ভাবোঁ এই বিধানসভাত কিবা এটা কথা কোৱাৰ আগতে উই হেভ টু জেনেৰেট এনাফ ষ্টেটিষ্টিক্স 17 to 1600 থাকিলে 18 to 1600 থাকিলে 19-20 to 1700 20-21 1700 হ'ল যেতিয়া বিদ্যুতৰ চাহিদা নাবাঢ়ে আমাৰ এপিডিচিএলে কোনো ধৰণে ক'তো বিদ্যুৎ জেনেৰেশ্যনৰ চিন্তা নকৰিলে কাৰো লগত কথাও নাপাতে কাৰণ বিদ্যুতৰ কণ্টেক্ট কৰিলে 50% দিব লাগে ব্যৱহাৰ নকৰিলে বিদ্যুতৰ নিয়মটো কি যদি আপুনি যিকোনো বিদ্যুৎ কোনোবা এটা জেনেৰেট কৰা কৰ্পোৰেশ্যনক বা নিজে বনায় অসমত বনায় বাহিৰত বনায় তেওঁলোকক গ্যাৰেণ্টি দিব লাগিব যে 100% আপোনাৰ বিদ্যুৎ আমি কিনিম আৰু যদি আমি বিদ্যুৎটো নিকিনো কাৰণ তেওঁলোকেও তাৰ তুলনাত গেছৰ কণ্টেক্ট কৰে কয়লাৰ কণ্টেক্ট কৰে গতিকে বিদ্যুৎ নিকিনিলেও বিদ্যুতৰ দামটো আমি দিব লাগিব ইটছ এ ভেৰি ভেৰি টেকনিকেল ফিল্ড ৰকিবুল হুছেইন ডাঙৰীয়াই জানে তেওঁ হি ৱাজ পাৱাৰ মিনিষ্টাৰ আৰু নিকিনিলে ফাইন দিব লাগিব এতিয়া এনটিপিচি বঙাইগাঁৱত যেতিয়া তেওঁলোকৰ জেনেৰেশ্যন 2000 অসম গভৰ্ণমেণ্টে 2000 লৈ ল'ব পাৰিলে কিন্তু উই টুক অনলি 500 কাৰণ আমাৰ ভয় লাগে যে আমি যদি বিদ্যুৎ কণ্টেক্ট কৰোঁ পিছত যদি আমি নিকিনো আমাৰ ডিমাণ্ড নাবাঢ়ে উই হেভ টু পে ফাইন প্লাছ বিদ্যুতৰ দাম সেইকাৰণে অসমত 2001ৰ পৰা কাৰ্বি লাংচি প্ৰকল্পটো বহুত দিন চলি আছিল আজি
আমাৰ কৰিমুদ্দিন বৰভূঞাই কৈছে যে আপোনালোকে কপিলিটো কৰি নেপেলাই কিয় ইট টুকস 26 years to complete কাৰ্বি লাংটি কিন্তু লোৱাৰ কপিলি অহা বছৰ জুনত আমি মুকলি কৰি দিম ইন জাষ্ট 2 years during the Congress period or let us not say Congress during the earlier regime to complete কাৰ্বি লাংটি 26 বছৰ লৈছে আমি 2 বছৰত কমপ্লিট কৰিম অহা জুনত আপোনালোক সকলো আহিব আমি একেলগে নন্দিতা গাৰুচাৰ সমষ্টিত গৈ আমি উদ্বোধন কৰি দিম লোৱাৰ কপিলি বাট দ্যাটছ নট দ্য প্ৰব্লেম মই তাৰ গভীৰতালৈকে যাব খুজিছোঁ সাডেনলি আমাৰ চৰকাৰ আহিলে 2022-23ত 21-22ত 1800 মেগাৱাটছ আমাৰ ডিমাণ্ড আহিলে গতিকে আমি লোড শেডিং কৰা নাই মই আগতে ক'লো উই আৰ ডেফিচিটেড বাই 5 মেগাৱাটছ একো প্ৰব্লেমে নাছিলে 2022-23ত ডিমাণ্ড আহিলে 1970 গ্ৰেজুৱেলি ই বাঢ়িব আহিলে যদি 20-21ত 1700ৰ পৰা 22-23ত 2000 পালেগৈ ফাৰ্ষ্ট টাইম আসাম হেজ সিন ইনক্ৰিজ পাৱাৰ ডিমাণ্ড ইন দ্য ডিকেড আফটাৰ 3 ডিকেডছ এই ধৰণে পাৱাৰ ডিমাণ্ড বঢ়াটো দেখা পালে এই বছৰ it has reached 22,400 now কি হৈছে মই নিজেও নাজানো why it has increased so much and it has taken us off guard এটা যদি মই কওঁ যে আপোনালোকে ব্যৱস্থা কৰা নাছিল নেকি আমি কি ব্যৱস্থা কৰিম অন ষ্টেটিষ্টিক্স যে প্ৰত্যেক বছৰে বিদ্যুতৰ ডিমাণ্ড কিমান বাঢ়ে অসমত বিদ্যুতৰ ডিমাণ্ড প্ৰতি বছৰে যিটো ইনক্ৰিজ ফেক্টৰ আছিলে that is hardly 10% আৰু বিদ্যুতৰ ডিমাণ্ড নাবাঢ়িছিলে অসমত ইট ওয়াজ ইন এ ষ্টেটিক মুড এইবাৰ suddenly বিদ্যুতৰ ডিমাণ্ডে suddenly it has shot up তাৰ ৰিজন আমিও নাজানো এতিয়া মই যদি কওঁ বিকাশ হৈছে আপোনালোকে বেয়া পাব এই বছৰ আমি কোনো ৰাজীৱ গান্ধী বিদ্যুতীকৰণ যোজনাও কৰা নাই দীনদয়ালও কৰা নাই একো কৰা নাই নতুন এখন গাঁৱতো আপুনি এটা নতুন পোষ্টটো আমি লগোৱা কাৰণ অলৰেডি উই হেভ এচিভ 100% নাও হোৱাট হেপেন যে সাডেনলি আমাক বিদ্যুতৰ ডিমাণ্ডটো কেনেকে আমাৰ ইমান বাঢ়ি গ'ল সেই বিষয়ে এতিয়া আমি চাব লাগিব যে কিহৰ কাৰণে এই বিদ্যুতৰ ডিমাণ্ডটো বাঢ়ি গ'ল যোৱা বছৰে আমি এটা আন্দাজ কৰিছিলোঁ যে আমাৰ বিদ্যুতৰ ডিমাণ্ড বাঢ়িব নেকি সেইকাৰণে কিছুমান আমি এডভান্স প্লেনিং লৈছোঁ কিন্তু এডভান্স প্লেনিং লোৱাৰ আগতে মই আৰু এটা কথা ক'ব খোজোঁ নুমলীগড়ৰ যদি সেকেন্ড যিটো এক্সপানশ্যন প্লেন চলি আছে that will require ইয়াতে বাইদেউ টি গাৰ্ডেনত যে আমি এইটো মাইনাছ কৰি দিম সেইটো উলিয়াই যাম মই পঢ়ি দিছোঁ টি গাৰ্ডেনত যে আমি গোটেইটো মাফ কৰি দি আছোঁ এতিয়া নুমলীগড় শোধানাগাৰৰ যেতিয়া সেকেন্ড এক্সপানশ্যনটো হৈ যাব নেক্সট ইয়াৰ they will require 400 megawatts of power পেপচি আহিছে তেওঁলোকক 25 মেগাৱাটছ লাগে আৰু মই আজি সদনত ডাইভালজ কৰিব খোজা নাই but we are in a very good discussion for setting up a semiconductor industry in Assam where investment will be it should be around 40,000 crores discussion is going on now there is a big competition is going on between 3 states Gujarat has also put their bid Assam has also put Orissa has also put and with that breakthrough Assam will go to that another league of states now যদি 40,000 কোটি টকাৰ ইন্ডাষ্ট্ৰি হয় অসমক 1,000 মেগাৱাট এক্সট্ৰা বিদ্যুৎ লাগিব এতিয়া এই কথাবিলাক আগতে আমি চোৱা নাছিলোঁ কাৰণ মই কংগ্ৰেছলৈকে যাব খোজা নাই the electricity demand has never increased in Assam it was in a static mood অকণমান ৰাজীৱ গান্ধী অহাৰ পিছত দীনদয়াল অহাৰ পিছত 100 মেগাৱাট বাঢ়িছিলে তাৰ বাদে বিদ্যুতৰ ডিমাণ্ড কেতিয়া অসমত বঢ়া নাছিলে এতিয়া লাষ্ট কিছুদিনৰ পৰা বিদ্যুতৰ ডিমাণ্ড বাঢ়িছে আপোনালোকে দেখিছে যে ওৱান অফ দ্য ৰিজন যদি 1 লাখ চৰকাৰী চাকৰি মানুহৰ ঘৰত হয় এখন ফেন লগোৱা মানুহেতো এতিয়া দুখন ফেন লগাইছে এই যিটো মানুহৰ সমৃদ্ধি হ'ব যদি আমাৰ চৰকাৰৰ বাজেট
2016 যদি 42,000 কোটি টকা আছিল, এতিয়া যদি 1,23,000 কোটি টকা হয়, তাৰমানে মানি হেজ গান টু দ্য পিপলছ পকেট। আজি যি ধৰণে অসমৰ সমৃদ্ধি হৈছে, সমৃদ্ধিৰ লগত বিদ্যুতৰ ডিমাণ্ড বাঢ়িছে, আৰু এই কথাটো আমি আন্দাজ কৰিছিলোঁ যে বিদ্যুতৰ ডিমাণ্ড বাঢ়িব। এতিয়া সদনৰ সদস্যসকলৰ লগত মই একমত যে অহা বছৰ 3,000 মেগাৱাট ডিমাণ্ড হ'ব। আৰু মই ভাবোঁ যে বাই দ্য এণ্ড অফ দিছ গভৰ্ণমেণ্ট, এই গভৰ্ণমেণ্টখনে যেতিয়া শেষ কৰিব পূৰ্ণকাল, অসমৰ বিদ্যুতৰ ডিমাণ্ডৰ চাহিদা 4,000 মেগাৱাটছৰ আশে-পাশে। এতিয়া মাননীয় সদস্য অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে কৈছে যে অসমে জেনেৰেট নকৰে। দুৰ্ভাগ্যবশতঃ আমাৰ জেনেৰেশ্যন উই হেভ এক্সজষ্টেড অল দ্য পটেঞ্চিয়েল। আমাৰ একো নাইতে জেনেৰেট কৰিবলগীয়া। এটাই জেগা আছে যে মাৰ্ঘেৰিটাত আমি কোল বেছ ইলেক্ট্ৰিচিটি প্লাণ্ট কৰিব পাৰোঁ। কিন্তু অখিল গগৈ ডাঙৰীয়াৰে আৰু এটা সংগঠনে ইতিমধ্যে আন্দোলন কৰি থৈ দিছে যে মাৰ্ঘেৰিটাৰ বায়'ডাইভাৰ্চিটি আমি নষ্ট কৰিব নিদিওঁ। এতিয়া এগৰাকী প্ৰবক্তাও হৈছে কথা কৈ পেলাই আমাৰ লক্ষীপুৰ কলেজত ভিডিঅ' আছে। গতিকে এতিয়া অসমত আমি ক'ত জেনেৰেশ্যন কৰিম? সদনে এটা কমিটি বনাই দিয়ক 3জনীয়া, যে অমুক জেগাত জেনেৰেশ্যন কৰিব পাৰি। অসম গভৰ্ণমেণ্ট উইল ইনভেষ্ট। কৰি লওক, একদম কৰি লওক। অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন কমিটি হওক যে কোল বেছ আমি যদি নকৰোঁ, যে অসমত আজিৰ দিনত গেছ আছে নে অসমত পানী আছে? মোক যিটো অফিচাৰসকলে জনাইছে আৰু মোৰো যিটো ক্ষুদ্ৰ জ্ঞান, অসমত পানী আৰু নাই। কাৰ্বি লাংপিত ছেকেণ্ড প্ৰভিজন এটা 25 মেগাৱাট আমি কৰিব পাৰোঁ। কপিলী, লোৱাৰ কপিলীৰ 150 মেগাৱাট অহা বছৰ জুনত আহি যাব। আৰু অসমত এটোপাল পানীও নাই য'ত নেকি আমি হাইডেল বিদ্যুৎ প্ৰজেক্ট কৰিব পাৰোঁ। গেছ বেছ বিদ্যুৎ কৰাৰ কাৰণে অইল ইণ্ডিয়াই হাত দাঙি দিছে যে আমাৰ আৰু কোনো এক্সট্ৰা গেছ নাই। আৰু গেছ বেছ বিদ্যুৎ কৰিলে তাৰ নিগেটিভিটিটো মই বুজাই দি আছোঁ। গতিকে আমাৰ হাতত সোলাৰৰ বিকল্প নাই, বাট সোলাৰ ইজ অনলি ইন ডে টাইম। আৰু ডে টাইমত উই আৰ পাৱাৰ চাৰপ্লাছ ষ্টেট। আমাক পাৱাৰ লাগে গধূলি। গতিকে বাৰে বাৰে যিটো কৈ আছে যে অসমে জেনেৰেশ্যন কৰিব লাগে, যদি জেনেৰেশ্যন কৰাৰ ক্ষমতা থাকিলেহেঁতেন অন্ততঃ কংগ্ৰেছৰ দিনত এইটো প্ৰজেক্টবিলাকৰ লিখা লিখি আৰম্ভ হ'লহেঁতেন। আজি কংগ্ৰেছৰ দিনততো মই ফাইল ঘুটুকি চাইছোঁ যে লোৱাৰ কপিলীৰ বাদে এটাও প্ৰজেক্টৰ কথা পতা নাছিল। আজি এইখন সদনতে কোনো এজন বিধায়কেতো কেতিয়াও কুৱেশ্যন আৰু দিয়া নাই যে মোৰ জেগাত পানী আছে, আপোনালোকে এটা ইয়াত পাৱাৰ প্ৰজেক্ট কৰক। লাষ্ট এটা আমি দেখিছোঁ যে কুলচি নদীৰ ওপৰত মেঘালয় NOC দিলে আৰু 50 মেগাৱাট এটা কৰিব পাৰোঁ। কাৰ্বি লাংপিত 25 মেগাৱাট আমি কৰিব পাৰোঁ, কুলচিত 50 মেগাৱাট কৰিব পাৰোঁ। আৰু আমি কৰিম ক'ত? অসমৰ ভৌগোলিক স্থিতিটো এনেকুৱা হয়, মেঘালয়ত 3,000 ফিট হেড কোল আমি ইমিডিয়েটলি প্ৰজেক্ট এটা লগাব পাৰোঁ মাৰ্ঘেৰিটাত। কিন্তু মাৰ্ঘেৰিটাৰ জৈৱ বৈচিত্ৰ্যও আমি ৰক্ষা কৰিব লাগিব। 3,000 মেগাৱাট তাত কোল লগাই দিয়াৰ পিছত জেগাখনটো নাথাকিব। গতিকে মই সদনত দায়িত্ব সহকাৰে ক'ব খোজোঁ যে অসমত পাৱাৰ প্ৰজেক্ট কৰাৰ কোনো স্কোপ নাই। আনলেছ উই ষ্টাৰ্ট কোল বেছ পাৱাৰ প্ৰজেক্ট। বাৰাউনীৰ পৰা কয়লা আনি যদি ইয়াতে কোল বেছ নকৰোঁ, আৰু কোনো লোকেলিটিয়ে মাটি নিদিয়ে কোল বেছ পাৱাৰ প্ৰজেক্ট কৰাৰ কাৰণে, তাৰ প্ৰদূষণৰ কাৰণে কোনো সমষ্টিত কোনো বিধায়কে মাটি দিব নোৱাৰে কোল বেছ পাৱাৰ প্লেণ্ট বনাবৰ কাৰণে। শিৱসাগৰত যদি দিয়ে তেতিয়া বেলেগ কথা, কোনেও নিদিয়ে। অসমত পানী নাই। এই কথাবিলাকৰ কাৰণে আমি চিঞৰি কৈছিলোঁ যে আছাম নিড ছাপোৰ্ট অফ অৰুণাচল প্ৰদেশ, কাৰণ দে হেভ দ্য ৰিপজিটৰী অফ ৱাটাৰ। সেইকাৰণে আমি কৈছিলোঁ যে NHPC প্ৰকল্প কৰিব দিয়ক। 2011 চনত এই সদনত মই চিঞৰি কৈছিলোঁ এজন ব্যক্তিৰ অহমিকাৰ কাৰণে সেই প্ৰকল্পটো 10 বছৰ পিছুৱাই গ'ল। অনলি ফৰ দ্য যে এজন ব্যক্তিৰ ৰাজনৈতিক আত্মপ্ৰকাশ হ'ব লাগে, সেই অহমিকাৰ কাৰণে যে আই নিড এ পলিটিকেল ইছ্যু,
তাৰ কাৰণে উই আৰ পেইং ডিভিডেণ্ড আজি 500 মেগাৱাট আমি থাকিলে সেই ব্যক্তিজন কোন তেওঁ মই নাম ক'ব খোজা নাই বা প্ৰয়োজনো নাই কোনোবাই যদি নিজে উঠি কয় যে কল খোৱা মানুহজন কোন বুলি নিজে থিয় হৈ দিলে মোৰ কোনো আপত্তি নাই এতিয়া কথাটো হ'ল হয় যদি কাৰেণ্টৰ অসুবিধা আছে চকীখনত অধ্যক্ষ মহোদয়ে এটা পঠাব পাৰে নহলে পিং পং বলোৱাৰ কোনো প্ৰয়োজন এতিয়া কথাটো হ'ল যে সেই সময়ত এই হাউচত আমি কৈছিলো যে অসম সদায় একে নাথাকে এটা সময় আহিব অসমক 4000 মেগাৱাট পাৱাৰ লাগিব বাই দা এণ্ড অফ 2026 যদি এনেকে ডেভেলপমেণ্ট চলি থাকে মই নাজানো যদি নুমলীগড় এক্সপানশ্যন হৈ যায় আৰু আমি যিকেইটা কথা পাতি আছো আমি যদি ক্লিক কৰিব পাৰো অনলি ইণ্ডাষ্ট্ৰিয়েল ডিমাণ্ড উইল বি গ্ৰোন বাই 1000 মেগাৱাট বাই নেক্সট না এতিয়া আমি ক'ৰ পৰা কৰিম এটা অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্ব যে পাৱাৰ দিব লাগে কিন্তু পাৱাৰ আমি দিম ক'ৰ পৰা অসমত ক'ৰ পৰা উৎপাদন কৰিম সকলো সদস্যৰ মই দেখো ইয়াত হাউচত আহিলে কওক অসমে মাত্ৰ 400 জেনেৰেট কৰে দ্যাট ইজ দ্য বেষ্ট চিনাৰী আৰু 150 মেগাৱাট ইয়াৰ লগত আমি যোগ কৰিম লোৱাৰ কপিলি বাই নেক্সট জুন 25 মেগাৱাট আমি কাৰ্বিলাংপিত যোগ কৰিম বাকি ট্ৰেডিশনেল পাৱাৰ যোগ কৰাৰ সোৰ্স অসমত আৰু কতো নাই যদি এনে আবেগিক কথা ক'লেতো নহব গ্যাসও নাই পানীও নাই যদি কয়লাই দি কৰাৰ কথা আহে তেতিয়া দ্যাট ইজ এ ডিফাৰেন্ট থিং অল টুগেদাৰ এতিয়া আমি কেনেকে জোৰা মাৰিব খুজিছো আমিতো কিবা এটা কৰিব লাগিব সেইবাবে যোৱা কিছুদিনত আমি খুব এগ্ৰেছিভলি পাৱাৰ ক'ৰ পৰা পাওঁ এতিয়া মোৰ এটাই চিন্তা যে পাৱাৰ আমি ক'ৰ পৰা পাম দামটো পিছত আহিব মই দামলৈকে আছো যে বিদ্যুৎ ক'ৰ পৰা পাওঁ কাৰণ মই স্বীকাৰ কৰোঁ যে দাম দিয়ে নহওক লাগিলে ফ্লাইঅভাৰ নহ'লেও বিদ্যুৎ কিনিব লাগিব that is a correct position কাৰণ মানুহৰ 62 লাখ মানুহে বিদ্যুৎটো দিব লাগিব একো নকৰি হলো এটা কোনোবাই কৈছে যে একো কৰিব নালাগে মই খুব ধন্যবাদ দিছো যে আপোনালোকে মোক এটা মেন্ডেট দিছে যে আপোনালোকৰ সমষ্টিত ৰাস্তা ঘাট দলং নবনালে হ'ব পাৱাৰত মেইন প্ৰায়ৰিটি দিব লাগে বিশেষকৈ কংগ্ৰেছৰ জেষ্টাৰটোক মই এপ্ৰিচিয়েট কৰিছো যেনেকে যি পিছত মিলাব পাৰো মই মিলাম ক'ৰবাত সেইটো এটা পিছৰ কথা আহিব এতিয়া আপোনাৰ এতিয়া মেইন কথাটো হ'ল যে পাৱাৰ আমি ক'ৰ পৰা এই কথাটো কোনেও আগতে চিন্তা কৰাৰ পৰিৱেশ নাছিল মই কাকো ব্লেম নকৰো মোৰে চৰকাৰ আছিল আগত মই বিত্তমন্ত্ৰী আছিলো আৰু কংগ্ৰেছলৈকে মই যাবই খোজা কাৰণ কংগ্ৰেছে 2022-23ত এনেকুৱা পৰিৱেশ হ'ব বুলি হয়তো পদ্মুত বৰদলৈ ডাঙৰীয়া শক্তি মন্ত্ৰী থাকোঁতে কল্পনাই কৰিব পৰা নাছিল তেতিয়া আমি 800 মেগাৱাটৰ কথা পাতি আছো নাও উই আৰ টকিং about 2500 megawatts and by next year we are talking about 3000 megawatts এতিয়া আমি আশা কৰিছো যে জানুৱাৰী নহলেও জুনৰ 24ত আমি NHPC সুবনশিৰিৰ পৰা 208 মেগাৱাট আমি পাৱাৰ পাম আমি ভূটানত দুটা পাৱাৰ হাইডেল পাৱাৰৰ লগত কথা পাতি থৈছো এগ্ৰিমেণ্ট হৈছে পুনাথা চাংফু HCP1 পুনা চাংফু HP2 204 আৰু 173 মেগাৱাট তেওঁলোকে আমাক দিব নেক্সট ইয়াৰ জুন 24 অৰ্থাৎ অহা বছৰ PTC নিকাশী তাতে আমি 80 মেগাৱাট পাম এই বছৰ যিকোনো সময়ৰ ভিতৰতে লোৱাৰ কপিলি আমাৰ নিজৰ জেনেৰেশ্যন হ'ব 120 মেগাৱাট অহা বছৰ জুন 24 কাৰ্বিলাংপি মিডিলত আমি কৰিব পাৰিম 24 কাৰ্বিলাংপি মিডিল 1ত কৰিব পাৰিম আমি 22 মানে অসমত হাইয়েষ্ট আমি যাব পাৰিম তাৰ পিছত অসমত স্কোপ নাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতি মই উত্তৰ প্ৰদেশৰ পাৱাৰ প্ৰজেক্ট ঘাটামপুৰত তাতে অসম চৰকাৰে ইনভেষ্ট কৰাৰ কাৰণে প্ৰস্তাৱ দিছো যে আমি কয়লা যেহেতু তাতেই কয়লা আছে তাতে আমি ইনভেষ্ট কৰিম সেই পাৱাৰ প্ৰজেক্টটো তেওঁলোকে আমাৰ ইনভেষ্টমেণ্ট প্ৰপ'জেলটো মানা নাই কিন্তু মোক কৈছে যে তুমি পাৱাৰৰ কাৰণে চিন্তা কৰিব নালাগে they have entered into agreement as with to give 492 megawatts of power by next year June 24
তাৰ পিছত NTPC তালচাৰত আৰু এটা প্ৰজেক্ট হৈছে 154 হেতু 2027ত দিব 2028ত মই ভাবো অসমৰ পাৱাৰ ৰিকুৱাৰমেন্ট উইল গো আপ টু 4500 মেগাৱাটছ 2028ত মই এতিয়াই এডভান্স প্লেনিং কৰি লৈছো মহানদী পাৱাৰৰ পৰা 1250 মেগাৱাট একেলগে সো আসাম ইজ ইন সেভ হ্যান্ড কেতিয়াবা চৰকাৰ চলাওতে মই নাজানো আমাৰ মিডিয়াও অসহিষ্ণু বিধায়কসকলো কেতিয়াবা অসহিষ্ণু হয় ইন এ প্ৰসেস অফ এ জাৰ্নি কবা 3 দিন পাৱাৰ নোহোৱা হলে ইফ উই আস্ক ফৰ এডজৰ্নমেন্ট মোশন আজি মহাৰাষ্ট্ৰৰ দৰে ষ্টেটত কিমান শৰ্টেজ হৈ আছে এটা কি মহাৰাষ্ট্ৰৰ জেনেৰেশ্যন কিমান মাই জিডিপি ইজ 4 লাখ ক্ৰোৰ মহাৰাষ্ট্ৰৰ জিডিপি 25 লাখ ক্ৰোৰ মহাৰাষ্ট্ৰৰ লগত অসমৰ তুলনা হয় নেকি কোনোবাই যদি এনেকে অকল আমাক জুকাবৰ কাৰণে মহাৰাষ্ট্ৰই কৰিছে না মহাৰাষ্ট্ৰৰ যিমান আছে তাতকৈ তেওঁলোকক বেছি লাগে দে আৰ ডেফিচিট বাই 2000 মেগাৱাটছ দিস ইজ দ্য ৰিপৰ্ট অফ দ্য চেন্ট্ৰেল ইলেক্ট্ৰিচিটি অথৰিটি তেওঁলোকৰ থাকিও নাই মই ক'ব খোজা নাই গুজৰাট ইজ অলসো ফেচিং ডেফিচিট দিস ইজ দ্য ৰিপৰ্ট যদি মই ক'ব খুজো যে আজিৰ দিনত প্ৰত্যেকখন কংগ্ৰেছ ৰুল ষ্টেট ইজ ফেচিং ডেফিচিট সব জায়গাতে যোৱা 3 দিনত লোড শেডিং হৈছে গোটেই ভাৰতত মই দিল্লীত গৈ আহিছো কেজৰিৱাল জায়গায় বহুত গৌৰৱ কৰে মোৰ নিজৰ ঘৰটোতে যোৱা পৰহিত গোটেই দিনটো লাইট নাই যায় আহে মই কৈছে দিল্লীতো লোড শেডিং হয় নেকি বোলে হয় সো অসহিষ্ণুতা কোনো ৰিপ্লাই হ'ব নোৱাৰে দেশৰ সমস্যা সমাধান কৰা আপোনালোকে যি ধৰণে পাৱাৰ সংকট বনাই দিলে মইতো আচৰিত হৈ গ'ল কাৰণ যোৱাকালি উই গেভ 2300-400 মেগাৱাটছ অফ পাৱাৰ পিক আৱাৰ্ছত আমি দিছো কিনিছো আমি 3 কোটি টকা ডিসকাশন करने के बाद আৰু আমি পাৱাৰ যোৱাকালিও দিছো কতো নাই লোৱাৰ আসামৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত সমস্যা আছে ইট ইজ এ প্ৰব্লেম ৰিলেটেড উইথ ট্ৰান্সমিশ্যন পাৱাৰ এভেইলেবিলিটিৰ কথা নাই আজি অখিল গগৈ ডাঙৰীয়াই যিখন গাঁৱৰ কথা কৈছে মই ক'ব পাৰো যে কালি যেতিয়া মোৰ বিধায়ক যাব গম পাব ইট ইজ এ প্ৰব্লেম ৰিলেটেড টু ট্ৰান্সমিশ্যন এভেইলেবিলিটি অফ পাৱাৰক লৈ নহয় তাৰ মানে by 2028 I have organized 2678 megawatts of additional আজি মোৰ লগত 1800 আছে 1800 লগত 2600 এটা অখিল গগৈ ডাঙৰ এটা পাৱাৰ কিনে আপোনালোকে মধ্যভোগীৰ দৰে আমি মধ্যভোগীৰ দৰে নিকিনো আজি লাকুৱাত যেতিয়া অসমৰ জেনেৰেশ্যন কোম্পানীয়ে পাৱাৰ বিক্ৰী কৰে 9 টকা পাৰ মেগাৱাট আৰু মই যিকেইটা এগ্ৰিমেন্ট কৰিছো গোটেইকেইটা 5 জন কা বাত কিয়া হোতা है उस एजन का मतलब है कि লোৱাৰ শিৱনশ্ৰী 5 টকাত দিব পুৰা থাংসু 5 টকাত দিব পুৰা পুনা থাংসু 5 টকাত দিব নিকাসি 4 টকা 15 পইচা দিব লোৱাৰ কপিলি 3 টকা 37 পইচা দিব ঘাটামপুৰ 4 টকা 52 পইচা দিব খেলসাৰ 3 টকা 60 পইচা দিব মহানদী এতিয়াও ৰেটটো আমাক জনোৱা নাই বিকজ ইট উইল কাম ইন 2000 তাৰ বিপৰীতে নাহৰকটীয়াত আমাৰ দুটা পাৱাৰ ষ্টেচন আছে যোৱাকালি মই বহিছো তেওঁলোকৰ 9 টকা পাৰ মেগাৱাট So we are surrendering Assam power. Some other day. Assamor power company কৈছে যে 150 মেগাৱাট তোমালোকে উৎপাদন নকৰিব কিহৰ কাৰণে কাৰণ their average price is 6.50 paisa অলপ ভালকৈ হেতু পৰকচোন আমি কৈছো হাইডেল কেটা চলোৱা গ্যাস কেটা নচলা এইখিনি কথাটো পৰকচোন আমি বন্ধ কৰাই থৈ দিছো তেওঁলোকক যোৱা পৰকিও সাৰেন্ডাৰ কন্টিনিউ কৰি যাই থাকক তোমালোকৰ পাৱাৰ নালাগে কাৰণ 9 টকাৰ পাৱাৰ আমি কেনেকৈ কিনিম আমি মানুহৰ পালো 4.5 টকা 5 টকা আমি কেনেকৈ মই ভাড়াত মই আহিম তালৈ আহিম মই ৰেটলৈকেও আহিম আপোনালোকে গৌৰৱ অনুভৱ কৰিব যে আজি অসমত আমি বহুত আগুৱাব পৰা নাই বাট আৱাৰ পাৱাৰ টেৰিফ ইজ অলসো নট ডেট হাই মই আহিম তালৈকে কাৰণ মইতো যি কম ৰেকৰ্ডৰ পৰা ক'ব লাগিব মইতো এতিয়াতো আন্দোলনকাৰী নহয় so I have to speak everything from record and I will face privilege যদি মই কিবা এটা ভুল তথ্য দিওঁ ঘটনাটো ষ্টেটত কিমান পাৱাৰ উৎপাদন কৰোঁ সেইটো নহয় কথাটো হ'ল যে কষ্ট অফ পাৱাৰ জেনেৰেশ্যন ইন দ্য ষ্টেট vis-a-vis পাৱাৰ এভেইলেবিলিটি ইন দ্য নেশ্যন এতিয়া আমাৰ দেশখন এটা গ্ৰিডত চলে মনোৰঞ্জন তালুকে ঠিক কৈছে যে বজাৰৰ পৰা কিনিব পাৰি
আমি ৰাতি কিনো 10 টকা দিনত 3 টকা ৰাতি পিক আৱাৰৰ দাম হ'ল 10 টকা আৰু দিজ আৰ অল ৰেকৰ্ডেড ফেক্ট আপোনালোকে যদি কালি চাহ একাপ খাই ASTBত কিছু বিধায়ক বহিব খোজে বহিব পাৰে কিয় I am talking from a moral high ground that there will be no load shedding from today. It was not there আজি দিনৰ পৰা নাই আৰু আগত নহয় কেতিয়াবা এদিন দুদিন কিবা এটা কাৰণত হলে যি ধৰণে পোৰ্টেলবিলাক মিডিয়াবিলাকে লিখা আৰম্ভ কৰিলে মই আমাৰ সকলোকে যে আমাৰ MLA জনেতো কোৱা নাই মোৰ সমষ্টিত লাইট গৈছে বুলি কৰবাত 15 মিনিট 20 মিনিট যি 400 মেগাৱাট আমি উৎপাদন কৰো 2100 মেগাৱাট আমি বাহিৰৰ পৰা আনো মোৰ মতে 3 দিনৰ বাদে কতো যোৱা নাই আপোনাৰ গাঁৱতে মই শিৱসাগৰ টাউনৰে দুই এজনক চিনি পাম মই ফোন কৰি সুধিলম হেতু সব গুৱাহাটী ঘৰত যাবই নোৱাৰে পৰহি নেক্সট টু ইম্পসিবল নাই আপোনাৰ যদি আপুনি যদি মোক তথ্য দিয়ে আপোনাৰ ট্ৰান্সফৰ্মাৰৰ প্ৰবলেম হ'ব গুৱাহাটী 3 ঘণ্টা পাৱাৰ যদি যায় যোৱা বুলি কবাত কয় কন্টিনিউয়াস নহয় 3 বাৰ মানে 1 মিনিটৰ কাৰণে কবাত যোৱাটো সেইটো খহিব আমাৰ শক্তি নাই না আপুনি যদি অসমৰ দৰে আমি এখন ৰাজ্যত যদি লোড শেডিং হয় ইট হ্যাজ টু বি 45 মিনিটস যদি লোড শেডিং কৰে লোড শেডিং বন্ধ কৰাৰ খোলালৈকে 45 মিনিটস কবাত যদি 10-15 মিনিট পাৱাৰ টিপিং হয় দ্যাট ইজ এ টিপিং প্ৰবলেম কৰবাত যদি মাজত বাঁহ গছ এডাল পৰি যায় কৰবাত যদি দুডাল তার একলগ হৈ যায় দিজ আৰ কল টিপিং প্ৰবলেম যিবিলাকে পাৱাৰ মিনিষ্টাৰ আগত আছে তেওঁলোকক সুধিব যে লোড শেডিং 10 মিনিটৰ কাৰণে হ'ব নোৱাৰে লোড শেডিং যদি হয় দ্যাট সাইকেল নিড টু বি সুইচ অনৰ পৰা সুইচ অফলৈকে 45 মিনিটস লাগিব 45 মিনিটছতকৈ কম যদি পাৱাৰ যায় ইট ইজ নট লোড শেডিং ইট ইজ এ টিপিক্যাল প্ৰবলেম টু দ্যাট এৰিয়া আজি যদি দুডাল যদি কিবা কাৰণত বতাহ আহে দুডাল তার একলগ হৈ যায় তাৰ ট্ৰান্সফৰ্মাৰটোত পাৱাৰটো ফট কৰি টিপ কৰি যাব আৰু তেনেকুৱা 10 মিনিট আমেৰিকাটো যায় তেনেকুৱা 5 মিনিট জাৰ্মানীটো যায় সো যদি আমি ইমান অসহিষ্ণু হৈ যাওঁ we will not be able to run the state at least বিধায়কসকল অসহিষ্ণু হ'ব নালাগে বুজাব লাগে হে 10 মিনিট হে যোৱা 2006 চনততো 6 ঘণ্টা এইটো সময়ত পাৱাৰ নাছিল 6 ঘণ্টাৰ পৰা অসমেতো 10 মিনিটলৈকে বিকাশ কৰিছে কোন গভৰ্ণমেণ্ট কি কথা বাদ দিয়ক গতিকে দিজ আৰ এচিভমেণ্ট যে 6 ঘণ্টা আজি মই আপোনাৰ 2009-10 চনৰ পেপাৰ আনি দেখুৱাই দিব পাৰো একেখনেই পেপাৰ যিখন পেপাৰ আপুনি পঢ়ি 7-8 ঘণ্টা 3 দিন ইলেক্ট্ৰিচিটি নোহোৱাৰ ৰেকৰ্ড আছে একেলগে তাৰ পৰা যদি 10 মিনিট আপুনি স্বীকাৰ কৰাৰ কাৰণে ভাল লাগিছে যে 10 মিনিটত পৰহি কথা পৰহি তাৰমানে অনলি ইট ৱাজ 10 মিনিট 31 পৰা 3 লৈকেতো ময়ে কৈছো দেয়াৰ ৱাজ লোড শেডিং এতিয়া ঠিক আছে 6 দিন মানিলো সো 365 দিনৰ 6 দিন সহিষ্ণুতা আমাৰ নাই নেকি কোনোটো ৰাস্তাত নামি অহা নাই বিকজ মানুহে জানে যে এইখন চৰকাৰে ভাল কাম কৰি আছে সেইকাৰণে কোনোটো ৰাস্তাত কতো নামি নাহে মানুহ কিয় ওলাই নাহে মানুহ এতিয়া এই যে এইবিলাক কথাও যে আৰু গুৱাহাটীৰো মই কওঁ এতিয়া উত্তৰটো আহিলে জুনাৰেংগী ফ্লাইঅভাৰখন বনাই থকাৰ কাৰণে আমি পূজাৰ আগতে উদ্বোধন কৰিব লাগে গতিকে জুনাৰেংগী নবীন নগৰ এই এৰিয়াত উই আৰ ডুইং এ প্ল্যান শাটডাউন যাতে কন্ট্ৰেক্টৰে কামখিনি শেষ কৰিব পাৰে এণ্ড পাব্লিক নটিচ ৱাজ পাব্লিক যে এই এৰিয়াটোত শাটডাউন মাজে মাজে হৈ থাকে এইটো আজিৰ পৰা 1 মাহ আগৰ পৰা চলি আছে কাৰণ মহাপঞ্চমীৰ দিনা আমি জুৰুডৰ ফ্লাইঅভাৰখন উলিয়াব লাগে সো ইট ৱাজ এ প্ল্যান শাটডাউন কোনো বেলেগ কথা একো নাই গতিকে আজি আপোনালোকে চাওক যে এই চৰকাৰখনে নিষ্ঠাৰে কাম কৰিছে ইয়াত পাৱাৰ হৈছে মই মানুহক কথাখিনি জনাইছো জনাই মই মানুহৰ বিদ্যুৎ বঢ়োৱা নাই মই দিল্লীতহে গৈছো কাৰণ ইন ডেমক্ৰেসি কমিউনিকেশ্যন ইজ ইম্পৰ্টেণ্ট মই কৈছো বঢ়াব লাগিব কিন্তু দিলে কৈছো কৈ পেলাই মইতো বঢ়োৱা নাই আই ৱেন্ট টু দিল্লী 300 মেগাৱাট মই লগে লগে ফাৰাক্কাৰ পৰা যোগাৰ কৰিছো অলপ পিছতে চিঠি আহি পাব ফাৰাক্কাৰ পৰা মই 5 টকাতকৈ কম দামত যোগাৰ কৰি মই হাউসক কৈছো যে লোড শেডিং নহয় মই এটা মৰেল হাই গ্ৰাউণ্ডৰ পৰা কৈ আছো মই এনে কোৱা নাই মই যে বেকগ্ৰাউণ্ডটো আপোনালোকক জানিবৰ কাৰণে দিছো যে অসমত কোনো জেনেৰেশ্যনৰ কেপাচিটি নাই উই হেভ এক্সজস্টেড এভৰিথিং
আৰু অসমৰ জেনেৰেশ্যন যদি গেছ বেছ জেনেৰেশ্যন বনাব যাওঁ কষ্ট অফ পাৱাৰ উইল বি 9 rupees আৰু 9 টকা হ'লে আমি বহুত পইচা দিব লাগিব মানুহে মই দিওঁ আপুনি দিয়ে চৰকাৰে দিলেও চৰকাৰেতো আকৌ টেক্সে বঢ়াই ল'ব আজি যে কৈছে চৰকাৰে দি দিয়ক চৰকাৰে দিব চৰকাৰেতো আকৌ ক'ৰবাৰ পৰা উঠাবই চৰকাৰৰ হাতততো আৰু নাও পইচাৰ মাজে মাজে মেচিনত টকা উৎপাদন হয় ইয়াততো নহয় গতিকে আমাৰতো ইয়াততো আমি ক'ৰবাৰ পৰা উঠাব লাগিব লাষ্টত গৈ টুথপেষ্ট চাবোন তাতে লগাই দিব লাগিব গতিকে এইটোৰ কোনো সমাধান হ'ব নোৱাৰে অধ্যক্ষ মহোদয় আজি আমাৰ অসমত যিটো লোৱাৰ ট্ৰান্সমিশ্যন কেটেগৰী আছে জীৱন ধাৰা বুলি কওঁ তাতে আমাৰ ইউনিট ৰেট হৈছে 4 টকা 35 পইচা আৰু 0 to 120 ইউনিটছ যদি আমি চাব যাওঁ আমাৰ ৰেট হৈছে 5.25 পইচা আৰু যদি আমি মই প্ৰথম এইটো পৰ্যায়ত কৈ ল'ব খুজিছো এটা আমাৰ ৰেট কিয় বেছি বিকজ উই জেনাৰেট অনলি 400 মেগাৱাটছ at a cost of ₹9 we are dependent state on power কিন্তু তথাপিতো আমাৰ পাৱাৰৰ ৰেট ইন লোৱাৰ ডমেষ্টিক কেটেগৰী আজিৰ দিনতো উই আৰ মহাৰাষ্ট্ৰ ৰাজস্থান কৰ্ণাটকৰ দৰে বিহাৰৰ দৰে ষ্টেটতকৈ আমাৰ পাৱাৰৰ টেৰিফ কম অখিল গগৈ ডাঙৰে উল্টাকৈ ক'লে যে মাত্ৰ একেখন ষ্টেটক বাদ দি সকলোতকৈ বেছি চ'ৰ্চ ইজ ছেম এইটোৱে ছেম কিতাপ মিলালে দাড়ি কমাও মিলি যাব না মই ক'লো না মোৰ আপোনাৰ কিতাপখন যদি আপুনি কিবা মই কৈ যাওঁ আপুনি তাৰপিছত অসন্তুষ্ট হ'লে ক'ব মই এফালৰ পৰা কৈ যাম 3 মিনিট সময় দিব লাগে খালি পিছত না আপোনাক সময় দিয়া 3 মিনিট মই প্ৰস্তাৱ উত্থাপন কৰিছো মাত্ৰ 3 মিনিট কথা ক'বলৈ দিলে অহাবাৰ দুটা 1 ঘণ্টা কৈ আছে যেতিয়া অহাবাৰ দুটা চিট জিকি আনিব সহিষ্ণুতা নাথাকিলে দুটা চিট জিকিব লাগে নহ'লে বাচন বৰ্তন আছে বাহিৰততো ৰখি আছে চুঙা গতিকে আপুনি চুঙাৰ ব্যৱহাৰ কৰিব সেইটোলৈতো কোনো আপত্তি নাই চুঙাবিলাকতো আধা আপোনাৰ কাৰণে ডেডিকেটেড গতিকে আপুনি ল'ব পাৰিব সেইটো কোনোতো অসুবিধা নাই যি নহওক আমাৰ লোৱাৰ টেৰিফ কেটেগৰীত আমাতকৈ জেনেৰেশ্যন থকা ষ্টেট বিহাৰ কৰ্ণাটকা মহাৰাষ্ট্ৰ ৰাজস্থানতকৈ আমাৰ দাম কম নেক্সট কেটেগৰীত বিহাৰ কৰ্ণাটকা মহাৰাষ্ট্ৰ ৰাজস্থান কেৰেলাতকৈও আমাৰ দাম কম মধ্যপ্ৰদেশতকৈও আমাৰ দাম কম পেট্ৰল ডিজেলৰ দামটো সকলোতকৈ কম বেংগল টেংগলতকৈ কম তাৰপিছত স্মল ইণ্ডাষ্ট্ৰীৰ পাৱাৰৰ ক্ষেত্ৰত আমি অন্ধ্ৰপ্ৰদেশ বিহাৰ দিল্লী হাৰিয়ানা মধ্যপ্ৰদেশ মেঘালয় মিজোৰাম কেৰেলা কৰ্ণাটকা নাগালেণ্ড পুডুচেৰী উড়িষ্যা পাঞ্জাব তামিলনাডু আন্দামান নিকোবৰ লেকচাদ্বীপ মহাৰাষ্ট্ৰ ৰাজস্থান তেলেংগানা উত্তৰ প্ৰদেশ ত্ৰিপুৰা উত্তৰাখণ্ড ৱেষ্ট বেংগল ঝাৰখণ্ডতকৈ কম আৰু লাৰ্জ ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত যদি লাৰ্জ ইণ্ডাষ্ট্ৰী মানে কি অসমৰ যিকেইটা আমাৰ নিজৰ ৰিফাইনেৰী কেইটা তাতো আমি বিহাৰ ছত্তীশগড় দিল্লী হাৰিয়ানা মধ্যপ্ৰদেশ মিজোৰাম কেৰেলা কৰ্ণাটকা তামিলনাডু আন্দামান নিকোবৰ আইসল্যান্ড লাক্ষাদ্বীপ মহাৰাষ্ট্ৰ ৰাজস্থান তেলেংগানা উত্তৰ প্ৰদেশ ত্ৰিপুৰা ৱেষ্ট বেংগল ঝাৰখণ্ডতকৈ কম ইয়াৰ লগত আৰু আমি কম নোচনেল কম অৰুণোদয় বেনিফিচিয়াৰী 27 লাখ ফেমিলিক আমি 250 টকাকৈ পাৱাৰ কিনিবৰ কাৰণে দিওঁ সেইটো যদি নিদি মই ফ্ৰী কৰি দিব পাৰোঁ ইয়াত নিদি 250 মই যদি তাত দি দিওঁ পাৱাৰ ফ্ৰী বুলি মই ডিক্লেয়াৰ কৰি দিব পাৰোঁ যে আপোনালোককো ফ্ৰী কৰি দিছোঁ কিন্তু আমি সেইটো নকৰি আমি বেনিফিচিয়াৰী কৈছো যে আপুনি নিজে দিয়ক বাৰে বাৰে কৈছে স্মাৰ্ট মিটাৰত আপোনালোকে পইচা দিয়ে 62 লাখ কাষ্টমাৰ আছে স্মাৰ্ট মিটাৰটো মাত্ৰ 3 লাখৰ ঘৰত আছে স্মাৰ্ট মিটাৰটো আমি লগোৱা আৰম্ভহে কৰিছো বাৰে বাৰে যিটো শব্দ কৈছে যে আমি এডভান্স পইচা দিওঁ কোনে এডভান্স পইচা দিয়ে অসমত স্মাৰ্ট মিটাৰ মাত্ৰ 6 লাখ লগোৱা হৈছে 2 লাখ নে 2.5 লাখ চাৰ্জ কৰা হৈছে বাকিখিনি আমি চাৰ্জ কৰা নাই আৰু স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে যোৱা 3 বছৰত যোনে যোনে স্মাৰ্ট মিটাৰ লগাইছে 60% হাউস হোল্ডত পাৱাৰ কনজাম্পশন কমি গৈছে নামে সৈতে মই লিষ্ট এখন ৰেডি কৰি ৰাখিছো কুমাইনা মই প্ৰেছক দিম বুলি ভাবি আছো এভৰি ইয়াৰ পাৱাৰ কনজাম্পশন হেজ কাম ডাউন কাৰণ এতিয়া তেওঁলোকে নিজৰ বুটামতে লাইটটো বন্ধ কৰি থৈ নাপাহৰে আগতে পাহৰি গৈছিল আৰু কত স্মাৰ্ট মিটাৰ 62 লাখ পেনেট্ৰেচন হোৱাই নাই বাৰে বাৰে যেটো কৈছে আগত পইচা দিয়ে
মই সন্মানীয় বিধায়ক সকলকে সুধিব খুজিছো কি আপোনালোকৰ সকলোৰে ঘৰত স্মাৰ্ট মিটাৰ আছে গাঁৱৰ ঘৰত আছে so এইবিলাক হৈছে these are media driven publicity against this government একো কৰিব পৰা নাই এই গভৰ্ণমেণ্টখনক গতিকে these are publicity মই ষড়যন্ত্ৰ বুলি নকওঁ these are publicity য'ত কোনো সঁচা নাইয়েই কাৰণ 62 লাখ কাষ্টমাৰ 6 লাখৰ ঘৰত স্মাৰ্ট মিটাৰ লাগিছে 2.5 লাখৰ ঘৰত এক্টিভেট কৰিছে কেইদিনমান আগতে এটা টিভিত 6 গৰাকী ভদ্ৰ মহিলাৰ ইণ্টাৰভিউ ললে স্মাৰ্ট মিটাৰ হৈছে অমুক হৈছে বাইদেউ খং মই আকৌ নাৰী শক্তিক মই ভয় কৰোঁ মই লগে লগে এছপিক ক'লো এই মহিলা কেইগৰাকী নাম ওলোৱা তেওঁলোকৰ ঘৰত এপিডিচিএলৰ মানুহ লৈ গৈ স্মাৰ্ট মিটাৰ চেক কৰা মোক ক'লে ছাৰ এওঁলোকৰ ঘৰতো স্মাৰ্ট মিটাৰ নাই এটা থাকে যে টিভিত এটা বিশেষ প্ৰশ্ন সুধি উত্তৰটো কি লগাই হিচাপ নিকাচ নোহোৱা হৈ যায় তেওঁলোকে হয়তো ইলেক্ট্ৰিচিটি বিলৰ কথা কৈছে স্মাৰ্ট মিটাৰৰ কথা কোৱা নাই তেওঁলোকো সঁচা লগাই দিছে যে মানুহৰ পৰা লৈ আহিছে এতিয়া চৰত গৈ যদি সোধে যে স্মাৰ্ট মিটাৰৰ ওপৰত কওক চৰতটো এটাও স্মাৰ্ট মিটাৰ লগা নাই এইটো ভালুক কৰি দিছে যে এইটো স্মাৰ্ট মিটাৰ ল'লে মানুহৰ কষ্ট হ'ব বুলি ভয় খুৱাই দিছে যে আমি এডভান্স পইচা দিওঁ আপুনি কিয় এডভান্স পইচা দিব ইলেক্ট্ৰিচিটি এইটো ক'ত নিয়ম আছে এইটো ক'ত আমিতো এডভান্স পইচা লোৱা নাই এটা মানুহে লোড কৰে মোবাইলত যে মই 100 টকা লোড কৰি লৈছো যদি মই তাতকৈ কম খৰচ কৰোঁ মই ফাৰ্ডাৰ লোড নকৰোঁ নহলে লোড কৰিম মোবাইলতটো এইটো কোনো সবেই কৰে কিন্তু এনেকে বাঘ ভালুক দৰে দেখুৱাইলে আমি এডভান্স পইচা দিওঁ আপুনি এডভান্স পইচা নিদিয়ে that is the amount you have procured for your benefit যাতে you can maintain the cost যে 300 টকাৰ ভিতৰতে মই মিলাই ৰাখিম তাতকৈ মই বাজেট নকৰোঁ কোনোবাই যদি কয় যে নহয় মই পোষ্ট পেইড দিম খৰচ কৰাৰ পিছত আমিতো পোষ্ট পেইড হলেও হল কিন্তু এনেকুৱা কতো নিয়ম নাই যি ধৰণে আপোনালোকে ইয়াত ক'ব আৰম্ভ কৰিছে মই অলপ দেৰি আগতে নিজক সিকুটি চাইছো আৰে এখন অসমতে আছো নে নাই আমি স্মাৰ্ট মিটাৰ লাগাই নাই আপোনালোকে কৈ দিলে 62 লাখ লাগিছে এইটো আমি লৈছো 4000 কোটি টকা আৰডিএছএছত যে আমি 2 বছৰৰ ভিতৰত আমি লগাম এতিয়া আপোনালোকক যদি আমি ক'ব খুজো যে আমি ইয়াতে বৰ্তমান আমি আৰু এটা কথা পাৱাৰ হলে নহব পাৱাৰটো গৈ পাব লাগিব আপোনালোকে জানি ভাল পাব যে অসমত টিএনডি লছ কমাৰ্চিয়েল ডিস্ট্ৰিবিউশন লছ যোৱা বছৰ আগলৈকে 22% আছে উই হ্যাভ নাও ৰিডিউস ইট টু 16% যদি ইমানে আমি ডেটা চাওঁ তেলে আপোনালোকে দেখিব যে এটা অল ইন্ডিয়া ৰেংকিংত আমাৰ ডিস্ট্ৰিবিউশন কোম্পানী সি ক্যাটেগৰীৰ পৰা 2 বছৰত এ লৈকে আহিছে now we are a category distribution company because of steady supply because of non load shedding because of good prudent practices now we are categorized as a category distribution company along with 6 other states all congressional states are below us except 1 or 2 only A plus Gujarat and Tamil Nadu ami A category it asu apuni gutekhini check kori lobo and I will be liable to privilege jodi moi eta ohotyo kotha koisu you put a privilege motion against me and I will request speaker to admit the privilege motion jodi moi eta ohotyo kotha koisu mur gutte statement to copy loi lobo etao jodi moi ohotyo kotha koisu file a privilege motion nobody from my party will oppose that privilege motion moi goi khara hum privilege committee agot ইমান খেনিলৈকে মই কৈছো যে উই আৰ নাও ক্যাটেগৰী এ ডিস্ট্ৰিবিউশন কোম্পানী মাত্ৰ 4টা দিনৰ পাৱাৰ সাপ্লাই নোহোৱা হোৱাৰ কাৰণে এনেকে বজাই দিলে গুটে অসমত যেন এজি উই হ্যাভ ফেইল তো নাপাই নহয় এটো কৰিব কাৰণে নাইদাৰ মিডিয়া ইজ গুড টু আস যে এনেকুৱা কৰা কাৰণে মোৰ লগত ভালে মোৰ এখানে এপিডিসিএলৰ কৰ্মচাৰী সকলৰ প্ৰতি মিডিয়া হেজ ডান ইনজাস্টিস এইবিলাক কৰিলে কি হয় কৰ্মচাৰী সকল ভালনাৰেবল হৈ যায় গৰম দিন মানুহৰ খং উঠি থাকে কাক কোনে পিটি দিয়ে ঠিক নাই উই শুড নট ডু দ্যাট নিজৰ গভৰ্ণমেণ্টক বিশ্বাস কৰিব লাগে ঠিক আছে 4 দিন হৈছে তাকো সেই 3 দিনৰ মই কিবা কাৰণত গুৱাহাটীত নাছিলো আহি পায়ে বুজিলো সমস্যাটো ঠিক আছে মই ফোন কৰিলো 300 মেগাৱাট আমি ডেফিসিট চলি আছো
বিজেপি গভৰ্ণমেণ্ট আছে, মোৰ এইখিনি বাৰ্গেনিং পাৱাৰ আছে যে মই লৈ ল'ম। ইট ৱাজ এ ট্ৰেঞ্জিটৰী 3 to 4 days। অধ্যক্ষ মহোদয়, মই পুনৰবাৰ হাউচক বিনম্ৰতাৰে সৈতে জনাব খুজিছোঁ যে আমি ৰাইজৰ দুখ দুৰ্দশাৰ প্ৰতি সংবেদনশীল। অসমত লোড শ্বেডিং ভগৱানে কৰিলে, কোনোবা স্পেচিফিক লোকেলিটিত কেতিয়াও কিবা ট্ৰেন্সফৰ্মাৰ বাগৰি গ'লে বেলেগ কথা। ডেট ফেজ উই হেভ অভাৰকাম। আমাক এতিয়া প্ৰয়োজন নাই। 6 দিন মাজত হৈছিল, কিন্তু আৱাৰ ট্ৰেক ৰেকৰ্ড অফ লাষ্ট 2 years ইজ ছেকেণ্ড টু নান। আমি যি ধৰণে কাম কৰিছোঁ আৰু আমাৰ পাৱাৰ টেৰিফ মই সন্তুষ্ট নহয়, আৰু আগত পাৱাৰ টেৰিফ কমিব লাগে। বাট আনফৰ্চুনেটলি আমাৰ জেনেৰেশ্যন নাই নিজৰ। উই আৰ ডিপেণ্ডেণ্ট ষ্টেট। কিন্তু যদি এই 5 টকাৰ এগ্ৰিমেণ্ট যিবিলাক আমি কৰিছোঁ, বাই নেক্সট ইয়াৰ যদি চব পাৱাৰ আহি যায়, তেতিয়াহ'লে আজি আমাৰ এভাৰেজ পাৱাৰ বিল আমি পে' কৰোঁ 7 টকাত, 7 টকাটো 5 টকা হৈ যাব। তেতিয়া আমি অলপ মানুহক বেনিফিটো দিব পাৰিম, আনলেছ চাম আদাৰ ইনচিডেণ্ট ডু নট টেক প্লেচ। আপোনালোকে যিখিনি ক'লে যে লাগিলে ৰাস্তা ঘাটত কমাই দিয়ক, ফ্লাইঅভাৰত কমাই দিয়ক, আপোনালোকৰ ছাজেশ্যনটো মই লৈ লৈছোঁ। আৰু য'ত এতিয়া আকৌ এনেকৈ আছে, নালাগে কৈ আছে। গতিকে যি নহওক, ছাজেশ্যনটো হাউচত আছে, এতিয়া ছাজেশ্যনটো লৈছোঁ। গোটেই কথাখিনিকৈ মই এইটোৱে কৈছোঁ যে আমি যি ধৰণে কথাটো কওঁ সেই ধৰণে নহয়। আৰু অসহিষ্ণু হ'লে কি হয়, এমপ্লয়িজবিলাক ভালনাৰেবল হৈ যায়। আৰু এমপ্লয়িজবিলাক ভালনাৰেবল হ'লে কোনোবা দিনাত মঙলদৈত গৈ আমাৰ কৰ্মী এজনক গামোচা এখন পিন্ধাই দিছে। তেওঁ কি কৰিব? তেওঁৰোতো পৰিয়াল আছে, তেওঁৰোতো মাক দেউতাক আছে। গামোচা পিন্ধালে মোক পিন্ধাব, বেয়া কাম কৰিছে। আই এম ৰেছপনচিবল। গতিকে APDCLৰ কৰ্মচাৰীসকলক অপদস্থ কৰি লাভ নাই। কিবা কৰিব লগা আছে মোক কৰক, আন্দোলন নকৰিব, আহি ডাইৰেক্ট মোৰ ঘৰতে গোবৰ মাৰি দিয়ক। দেট ইজ দ্য বেষ্ট ৱে টু ডু। কৰ্মচাৰী এজনৰ গামোচা পিন্ধাই কি লাভ? বেচাৰে বুজিয়ে নাপায় মেগাৱাটছ কি, ইউনিট কি, ঘাটামপুৰ ক'ত, কাৰ্বি লাংপি ক'ত, কপিলি ক'ত। এইবিলাক কৰিব গ'লে দে বিকাম ভালনাৰেবল, আৰু সেইটো কৰিব নালাগে। দিছ হাউচ ইজ ফৰ ডিবেট। মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াই যিটো কথা কৈছিলে, দিছ ইজ বাজেট, এতিয়া মই বনাই অনা নাই। পেৰা নম্বৰ 90, দিছ ইয়াৰ এজ এ স্পেচিয়েল ৰিলিফ all the area electricity dues of tea garden worker families living in the lines will be waived off as a one-time measure by government, and we will earmark 150 crores. So etia naam ahi gol, gute manukheni kar area bill ase, gute naam ahi gol. I think within 1 month ami ei promise to will deliver. Gotike sei 3 goraki mohilar naam 3টাও যদি পিজুচ হাজৰিকাক মই অনুৰোধ কৰিম ৰকিবুল হুছেইন ডাঙৰীয়াৰ পৰা সেই 3 গৰাকী আই মাতৃৰ নামটো ল'বৰ কাৰণে, যাতে তেওঁলোকৰ ঘৰত আমি লগে লগে ইনষ্টল কৰি দিব পাৰোঁ। বিকজ তেখেতে আমাক যিটো কৈছে তাক শুনাটো আমাৰ দায়িত্ব। উইল ডু ডেট ইমিডিয়েটলি। বাট নট অনলি 3, অসমৰ সকলো চাহ বাগিচাৰ লাইনৰ যিমান বকেয়া ইলেক্ট্ৰিচিটি আছে অহা মাহৰ ভিতৰত আমি মাফ কৰিম। এণ্ড উইল পে। গাঁৱৰ নকৰে নেকি? গাঁৱৰ এতিয়া আপুনিয়ে গাঁও আৰু বাগিচা লৈ আহিলে। অলপ আগতে কংগ্ৰেছে গাঁৱে গাঁৱে কিয় নগ'ল, কিয় বাগিচাই গ'ল? মানে গাঁৱৰ কৰিবলৈ নকৰে, মই সেইটো সুধিছোঁ আপোনাক। মই এইটো পলিটিক্স লেভেলে কোৱা নাই। নহয়, মই কৈছোঁ যে বাগানৰ যেতিয়া কৰিম বুলি কৈছে গাঁৱৰো কৰক। নহয়, কৈছোঁ গাঁৱত যেতিয়া কৰিব লাগে আমি এখন বাজেট কৰিম, কিন্তু আপুনি ইমান বাগানৰ মানুহক কিয় বেয়া পায়? বাগান বুলি কওঁতে গাঁও কম্পিটিশ্যনত লৈ আহিলে। অলপ কম্পিটিশ্যনৰ অনা নাই, আপোনালোকে বাগানত দিলে, মই কৈছোঁ যে লগতে গাঁৱকো দিয়ক। নহয়, আপুনিহে পলিটিক্স কৰিছে। নহয়, বাগানৰ মানুহে ভাবিব, কাৰণ আপুনি আমাকতো বেয়াই পায়, খালি সকলো সময়তে এটা কমিউনিটিৰ কথাই কৈ থাকে। আপুনি যিটো সদায় আপুনি এটা কমিউনিটিৰ কথা কৈ থাকে, আপোনাকতো ভোট চবেই দিছে। আজি মই শিৱসাগৰত জানো যে সকলো মানুহে যোৱাবাৰ আপোনাক ভোট দিছে। সকলো মানুহে দুখ কৰি চকু পানী পেলাই আপোনাক ভোট দিছে। গতিকে গাঁৱৰ মানুহক দিবলৈ নিদিব, এইটোহে ক'ব লাগে। আপুনি এইবোৰ পেটি পলিটিক্স বিলাক বাদ দিয়ক। নহয়, পেটি পলিটিক্স এইবিলাকে তৰল পলিটিক্স বিলাক বেয়া। আপুনি সময় বহুত পাইছে, আমি ক'বলৈ নাপাওঁ। গতিকে 3 মিনিট সময় দিয়ে, ৰিপ্লাইও দিব নোৱাৰো। তাৰপিছত আমি বাহিৰত ক'লে কয় যে চুঙাকেইটাৰ আগত কৈছো। এইটো কি কথা? লগত কথা পাতিব, আপুনি আটাইতকৈ বেছিকে সংবাদ মাধ্যমৰ কথা কয়। তাৰপিছত আপুনি আমাক ক'লে মানে মইতো কোনো সংবাদ মাধ্যমৰ নামেই কোৱা নাই, আপুনি লৈ আহিলে সংবাদ মাধ্যম।
মইতো চুঙাৰ কথাহে কৈছো, মই ক'ত সংবাদ মাধ্যমৰ কথা ক'লো? চুঙা মানে সংবাদ মাধ্যম নেকি? আপুনি কৈ থাকে মইতো কেতিয়াও কোৱা নাই। মইতো সংবাদ মাধ্যম বুলি যেতিয়া মই ৰেফাৰ কৰিছো, সংবাদ মাধ্যম বুলি কৈছো যে আপুনি এই মাত্ৰই সন্মানীয় বিৰোধী উপদলপতি ৰকিবুল হুছেইন ডাঙৰীয়াই যেতিয়া বাগানৰ কথাটো ক'লে, তেতিয়াতো আপুনি থিয় হৈ কোৱা নাছিল যে আপুনি গাঁৱৰ কথাও কওক। এতিয়া মই কওঁতে আপুনি কিয় সেই শব্দটো কৈ দিলে? গতিকে শুনক, নহয় নালাগে। আপোনাক মই কৈছো যে আপুনি এটা অহা প্ৰশ্নোত্তৰ সূচন আছে, আপুনি এটা প্ৰশ্ন আনিব যে অসম চৰকাৰে চাহ বাগিচাক দিম বুলি কৈছে, গাঁৱৰ ৰাইজক দিয়াৰো পৰিকল্পনা আছে নেকি? আমি ফটক কৰি উত্তৰটো দি দিম। কিন্তু বাগিচা বুলি কওঁতে 1 মিনিটৰে পিংপঙৰ দৰে যেতিয়া আপুনি গাঁৱৰ কথা ক'ব, তেতিয়া আপোনাৰ মনত যে আপুনি এজন বাগিচাৰ প্ৰতি বিদ্বেষ আছে, এইটো পাব্লিচিটি নাই নাই, এনেকুৱা ধৰণৰ তৰল পলিটিক্স বিলাক খুব বেয়া হয়। যি মুখ্যমন্ত্ৰী আসনত থকা মানুহ এজনে প্ৰত্যেকটো কথাতে এনেকুৱা তৰল পলিটিক্স কৰি যোৱাটো ভুল। আমি যেতিয়া গুৰুত্বপূৰ্ণ কথা এটা কওঁ যে গাঁৱৰ দুখীয়া মানুহৰ প্ৰতিও এইটো কৰিব লাগে, এতিয়া আপুনি তুলনাটো কিয় কৰি দিয়ে প্ৰত্যেকটো কথাতে? মাননীয় অধ্যক্ষ মহোদয়, বেলেগ ৰাজ্যৰ লগত যেতিয়া উৎপাদনৰ কম বুলি ক'লো, সন্মানীয় সদস্য, তাত তুলনা নকৰে। উত্তৰটো সমাপ্ত কৰি দিয়ক। 125 জন মানুহৰ ভিতৰত মোক ধৰি এজনৰ গাতে কিয় পানী টানিৰ অসুবিধা আছিল নেকি? খালি এজনৰ গাতে খজুৱতি লাগি থাকে ভাই। মিউনিচিপালিটিৰ পানীৰ টেপ কোন আছে? অশোক দা। পানী টেপ পৰীক্ষা কৰিব কি প্ৰব্লেম আছে এটা ঘৰত, কিবা এটা ডেফিনেটলি পানীত প্ৰব্লেম আছে। একেখিনি কথা 6 মিনিট ভাষণতো ক'ব পাৰিলেহেঁতেন যে অজন্তা নেওগ ডাঙৰীয়ানীয়ে বাগিচাৰ কাৰণে ৰেহাই দিয়াৰ কথা কৈছে, মই সদনক অনুৰোধ কৰিছো গাঁৱৰ কাৰণেও ৰেহাই দিয়ক। আপুনি অধ্যক্ষ মহোদয়, বাজেট বক্তৃতা মাননীয় সদস্য অখিল গগৈ ডাঙৰীয়াই দিছিলে, তাত এবাৰো তেওঁ কোৱা নাই যে বাগিচাৰ দৰে গাঁৱৰ মানুহকো ৰেহাই দিয়ে। আপোনাৰ ভাষণ কালি মই প্ৰডিউচ কৰি দিম। মই তৰল কথা নকওঁ। 3 মিনিটত গাঁৱৰ মানুহৰ কথা আপুনি নক'ব, 4 মিনিটত কংগ্ৰেছক গালি পাৰা, বিজেপিক গালি পাৰাক বাদ দি গাঁৱৰ মানুহৰ কথা আপুনি কিয় নকয়? মোৰ তাত ইনষ্টিটিউশ্যন ল'ব, মই শিকাই দিম কেনেকৈ 3 মিনিটত কথা পটক ক'ব লাগে। যে বুলেট পইণ্ট 1 গাঁৱৰ মানুহৰ বিজুলী মাফ দিয়ক, 2 জলসিঞ্চনৰ বিজুলী মাফ দিয়ক, 3 শিৱসাগৰ জিলাত অমুকটো কৰক, 4 অমুকটো কৰক। আপুনি গোটেই পৃথিৱীখন কণ্ট্ৰল কৰিব আৰম্ভ কৰে। গতিকে ভাষণ নহয়গৈ। 3 মিনিটত সংসদত কিমান ডাঙৰ ডাঙৰ বক্তাই ভাষণ দিয়ে। সংসদৰ বাজেট চাব, কিছুমান ওৱান মেন, HD দেৱগৌড়া 3 মিনিট কয়, চন্দ্ৰশেখৰে 3 মিনিট কৈছিলে, ফালি দিছিলে পৃথিৱীখন। চন্দ্ৰশেখৰে যেতিয়া 3 মিনিট সময় ভাষণ দিয়ে, গোটেই পাৰ্লিয়ামেণ্ট কপি গৈছিল। অসমৰ হেমবৰুৱাই কিমান মিনিট সময় পাইছিলে? অসমৰ হেমবৰুৱাই 2 মিনিট সময় পাইছিলে, কপাই দিছিলে। বিশ্বজিৎ দৈমাৰীয়ে বড়ো মুভমেণ্টৰ পিছত যিটো 3 মিনিটৰ ভাষণ পাইছিলে, তেওঁ কপাই দিছিলে পৃথিৱী। চামচুমা খংগুৰ বসুমতাৰীয়ে সংসদত 2 মিনিটত কপাই দিছিলে। তো 3 মিনিটৰ ভাষণ কেনেকৈ দিব লাগে আপুনি শিকক। 3 মিনিটটো বাস্তৱ, আপুনি 3 মিনিট পাব। আৰু অহা 50 বছৰত যে আপুনি 10 মিনিট পাব মই নাভাবোঁ। দ্যাট ইজ দ্য ৰিয়েলিটি। গতিকে 3 মিনিটত কেনেকৈ ৰাইজৰ কথা ক'ব লাগে সেই বিষয়টো আপুনি শিকক। আৰু আজি আমি যিকোনো অসমত কথা ক'ত, মই যদি কোনোবা জেগাত মৰাণৰ কথা কওঁ, আচ্ছা চুতীয়াটো কেতিয়া দিব? বোলে মই যদি কওঁ আপাৰ আছামৰ কথা, লোৱাৰ আছামটো কেতিয়া দিব? এইবিলাকে মানুহৰ মনত এটা ফিলিং সৃষ্টি কৰে। আমি ক'ব লাগে ভাষণটো চেজ হৈ গ'ল ধুনীয়াকৈ, যে বিত্তমন্ত্ৰীক মই ধন্যবাদ দিছোঁ, মই শিকাই দিছোঁ, অলপ বেয়া নাপাব, কটনত জুনিয়ৰ আছিল কাৰণে, যে চাহ বাগিচাক আপুনি দিব খুজিছে অত্যন্ত ভাল কথা। মোৰ সমষ্টিত ইমান বাগিচা আছে, তেওঁলোক দূৰ দৰ্শাত থাকে, খুব ভাল। পাৰিলে আমাৰ গাঁৱৰ BPL-খিনিৰ কথাও চিন্তা কৰিবচোন। ডেটছ দ্য ৱে ইউ পুট দ্য ৱৰ্ড। গাঁৱত আমি অৰুণোদয় দি আছোঁ, গাঁৱৰ মানুহবিলাকতো আমাৰে মা। অৰুণোদয়, ৰেচন কাৰ্ড, আৰু গাঁৱত আৰু কি নিদিম, নদন বদন কৰি দিম, আপুনি একদম চিন্তা নকৰিব। গতিকে মাননীয় অধ্যক্ষ মহোদয়, পবিত্ৰ সদনক অসমত আৰু লোড শ্বেডিং আদিৰ প্ৰয়োজনীয়তা নহ'ব বুলি মই মোৰ প্ৰতিশ্ৰুতি আগবঢ়াই, এক্সেপ্ট কিবা ছাডেন কিবা ডেভেলপমেণ্ট হ'লে মই সদনক জনাম। বাট নৰ্মেলি উই হেভ ক্ৰছ ডেট ফেজ। যদি আৰু গোটেই ইণ্ডিয়াৰ ফেক্টৰীবিলাক বন্ধ হৈ যায় তেতিয়াতো মোৰ উপায় নাই। বাট আদাৰৱাইজ উই কাম বেক টু নৰ্মেল চিটুৱেশ্যন। এইখিনি কৈ মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। এতিয়া কিবা মাননীয় মুখ্যমন্ত্ৰীয়ে গোটেইখিনি ব্যাখ্যা কৰিছে, কিন্তু
যে এপিডিচিএলৰ কাৰণে আসাম গভৰ্ণমেণ্টে এটা ইমাৰ্জেঞ্চি ৰিজাৰ্ভ ফাণ্ড ৰাখিব নোৱাৰে নেকি? ফাণ্ড এপিডিচিএলৰ কাৰণে যাতে মানে যাতে কিনিব। হয় অধ্যক্ষ মহোদয়, টকাৰ প্ৰয়োজনৰ অভাৱটো নহয়। কথাটো হ'ল 10 টকাত যদি মই পাৱাৰ কিনো, ডেইলি মোক 6 কোটি টকা লাগে। 6 লগত 30 কোটি দিলে 180 কোটি। 180 কোটিৰ লগত যদি 4 মাহো ধৰোঁ 600-700 কোটি টকা। আল্টিমেটলি সেইটো কৰিলে মোৰ যিটো বছৰৰ প্লেনিং, সেই প্লেনিংটো ক'বাত নহয় ক'বাত কম্প্ৰমাইজ হয়। গতিকে ইয়াত দুই ধৰণৰ কথা যে সেই মই এজন বিত্তমন্ত্ৰী বা CM হিচাপে মই সদায় চেষ্টা কৰিম যাতে মোৰ প্লেনিংটো বাছি থাকে। কিন্তু যদি ভৰত নৰহ ডাঙৰীয়াৰ এইটো পৰামৰ্শক মই উইল কনচিডাৰ যে কৰবাত 300 কোটি টকা এটা আমি এপিডিচিএলক এটা ইমাৰ্জেঞ্চি ফাণ্ড হিচাপে দি থ'ব পাৰোঁ নেকি, so that এনেকুৱা ঘটনা হ'লে জোৰা টাপৰি মাৰে। আই টেক দিছ ছাজেশ্যন উইথ লট অফ পজিটিভলি আৰু সেইটো উইল কনচিডাৰ ডেট অলছ। ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মই বাগানৰ কথা কোৱাতে 3বাৰমান কৈ তেওঁ যিখিনি কৈছে মই তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। বোলে ময়ে বুজাব পৰা নাই, 3গৰাকীয়ে আহি তাৰ গোটেই মানুহখিনিৰ কথা কৈছে। গোটেই মানুহখিনিকে যেতিয়া দিয়ে আৰু যেতিয়ালৈকে পইচাটো নাপায় ইমিডিয়েটলি কানেকশ্যনবিলাক কৰি দিব নেকি, যিহেতু ৰেহায়ে পাব। গতিকে গোটেইখিনি মানুহে যদি পাই যায়, এইকেইটা গৰমৰ দিনত বাকীখিনি সুবিধা হ'ব, তেতিয়া কিন্তু আপোনাক কাটি থৈছে। গতিকে এইখিনি যদি আপোনাৰ দি দিয়ে তেখেতলোকক। অধ্যক্ষ মহোদয়, যদি স্পেচিফিকেলি 3গৰাকী মানুহৰ কথা কৈছে, আজি গধূলিয়ে মই ৰেষ্টৰ কৰি দিম। যদি 2খন বাগিচাৰ কথা কৈছে, মই অহাকালি কৰি দিম। কিন্তু যদি সমগ্ৰ বাগিচাৰ কথা কৈছে, তেনে মোক 15 দিন সময় দিয়ক, কাৰণ বাজেট চেংচনৰ প্ৰক্ৰিয়াটো চলি আছে আৰু 2খন কেবিনেট পিছতে এইটো আহিব। আই থিংক বাই নেক্সট মান্থ আমি সকলো বাগিচাৰ শ্ৰমিককে কৰিব পাৰিম। কিন্তু যদি ৰকিবুল হুছেইন ডাঙৰীয়াই অকল এখন বাগান বা বিশেষ কোনো ব্যক্তিৰ কথা কৈছে, পীযুষ হাজৰিকা ডাঙৰীয়া আপোনাক ফোন কৰিব, আপুনি নাম দিলে মই অহাকালিয়ে কৰি দিম। অধ্যক্ষ মহোদয়, এইটো ভাল হৈছে একাডেমিক এটা ডিছকাশ্যন। 15 দিনে লাগক, সমগ্ৰ বাগিচাতে হৈছে তেনেকুৱা। 15 দিনে লাগক, কিন্তু 15 দিনৰ ভিতৰত যাতে গোটেইখিনি মানুহে পায়, সেইটোৱে অধ্যক্ষ মহোদয় আপোনাক। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা পজিটিভ কথা কৈছে। পেজ 90 পঢ়ি ল'লে হ'ল। 90 এনাউন্সমেণ্ট, এইটো বাজেটত আমি কৈয়ে থৈছোঁ। হোৱা নাই, ইমপ্লিমেণ্টেশ্যনটো হোৱা নাই। হৈ গ'লে ভাল, সময় লাগে। অনাৰেবল চিএমে ৰেছপন্স দিলে দিয়া নাই, তেতিয়ালৈকে যদি কানেকশ্যনখিনি কৰি দিব পাৰে নেকি বুলি এটা অনুৰোধ কৰিম। মাননীয় অধ্যক্ষ মহোদয়, ৰকিবুল হুছেইন ডাঙৰীয়া মন্ত্ৰী আছিল, তেওঁৰ লগত মই কিছু বিতৰ্কত এইবিলাকত সোমাব ভাল নালাগে, কাৰণ 15-20 বছৰ মন্ত্ৰী। এখন বাজেট 1 এপ্ৰিলত পাছ হয়, 31 মাৰ্চত শেষ হয়। গতিকে মিড টাৰ্ম কেনেকৈ এটা প্ৰচেছত চলি থাকে, আমি সকলোৱে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট চলাই আহিছোঁ। কোনোবা ডিপাৰ্টমেণ্ট অলপ আগত যায়, কোনোবা ডিপাৰ্টমেণ্ট পিছত যায়, ৰিচোৰ্চ পজিশ্যনৰ কথা আছে। গতিকে এই বছৰৰ আমাৰ কমিটমেণ্ট এণ্ড উইল ফুলফিল। কিন্তু এতিয়া মই জানো যে ফাইলটো মোৰ টেবুলত আহি পাইছে, চ' ইট উইল টেক 15 days মেক্সিমাম। অ'কে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা পজিটিভ কথা কৈছে। মোৰ এটা অনুৰোধ আছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে অৰুণোদয় 250 টকাৰ যিটো আছিলে সেইটো নিদিয়াকৈ ফ্ৰী বিদ্যুতৰ ব্যৱস্থা কৰা যায় নেকি। মই অনুৰোধ দিছোঁ থাকিব লাগিলে এইটো নিদিকেনে যদি আমি ফ্ৰী বিদ্যুৎ দিব পাৰিম তেনেহ'লে বৰ ভাল হ'ব। ঠিক দুটা কথা যে আপুনি কোনখন হাতেদি খাব আৰু কেনেকৈ খাব। এটা হৈছে মানুহক এম্পাৱাৰ কৰক। ধৰক কেজৰিৱাল ডাঙৰীয়াই কয় মই বিদ্যুৎ ফ্ৰী দিছোঁ, হোৱাট হি গেভ 700 rupees টু পাৰ ফেমিলি। ঠিক আছে, আমি সেই মানুহখিনিকে আমি এম্পাৱাৰ কৰিব খুজিছোঁ, ফাইনেন্সিয়েল ইনক্লুশ্যন কৰিব খুজিছোঁ। আমি দিয়াৰ বদলি তেওঁলোকে দিব, কিন্তু আল্টিমেটলি তেওঁলোকৰ একাউণ্টত 1250 টকা আমি দি আছোঁ। আৰু চিঠি লিখি দিছোঁ মই যে 250 টকা বিদ্যুতৰ কাৰণে, আৰু খুব সোনকালে এইটো 1400 টকাও হৈ যাব। তেতিয়া মই আকৌ লিখি দিম যে অতিৰিক্ত 150 টকাও আপুনি বিদ্যুতৰ মাচুলে দিব। তাৰমানে অসমে ক্লেইম কৰা নাই আমি ফ্ৰী বিদ্যুৎ দিওঁ বুলি, কিন্তু যদি সেইটোকে মই বুজাইছোঁ যে সেইটোকে যদি মই পাব্লিকক নিকি এপিডিচিএলত দি দিওঁ, ময়ো ফ্ৰী বিদ্যুৎ বুলি ক'ব পাৰোঁ। সেইকাৰণে অসমত আপোনালোকে এটা কথা জানিব যে 62 লাখ কাষ্টমাৰৰ ভিতৰত 27 lakhs is getting government subsidy. Not a mean thing. 50% customer has been subsidized already. 1250 টকা কৰি। আৰু বহুত বেছি সেইটো। We spend 4,000 crore annually. গতিকে সাবসিডিটো
এতিয়া ধৰক কংগ্ৰেছৰ সময়ত গেছৰ চিলিণ্ডাৰত ছাবচিডি দিছিলে কোম্পানী মোদী ডাঙৰীয়াই ক'লে যে নহয় 200 টকাটো মই বেংকৰ একাউণ্টত পঠাই দিম ছাবচিডিটো আপুনি ল'ব ইট ইজ এ ৱে অফ ডুইং থিংছ সেইকাৰণে আমি কৰিছোঁ কি যে অৰুণোদয় এই 2 অক্টোবৰৰ পৰা আপুনিও আহিব মিটিঙত সকলো বিধায়কক মই অনুৰোধ কৰিছোঁ 2 অক্টোবৰৰ পৰা আমি 6 লাখ লোকক আৰু অৰুণোদয় দি দিম আমি 27 লাখ পাম আৰু এই বছৰতে আমি 35লৈকে যাম আৰু এই গোটেই 35 লাখে ইলেক্ট্ৰিচিটি কাষ্টমাৰ তাৰমানে 62 লাখ কাষ্টমাৰ 35 লাখ ফেমিলিজ আৰ অলৰেডি ছাবচিডাইজ হোৱা নাই মই ভুল কোৱা হ'ব 27 লাখ অলৰেডি আণ্ডাৰ দ্য নেট গতিকে অসমেও বহুত কম কৰি থকা নাই আমি বহুত কৰি আছো দুখীয়া মানুহৰ কাৰণে মহোদয় জাষ্ট এটা প্ৰশ্ন মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতে লোড শেডিঙৰ কথা কৈছে শুনি পেলাই ভাল লাগিল কিন্তু মোৰ সমষ্টি ফকীৰগঞ্জ এৰিয়াত 24 ঘণ্টাত মাত্ৰ 1 ঘণ্টা কাৰেণ্ট আহে এই যোৱাকালিলৈকে আজি খবৰটো লোৱা নাই যোৱাকালিলৈকে 24 ঘণ্টাৰ ভিতৰত 1 ঘণ্টা মাত্ৰ কাৰেণ্ট পায় গতিকে সেই অঞ্চলটোতো কিবা 24 ঘণ্টা কাৰেণ্ট পাব নেকি মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ আদৰণীয় অধ্যক্ষ কুৱেশ্যন এনচাৰ নকৰোঁ কিন্তু ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া যথেষ্ট আমাৰ সংসদৰ জ্যেষ্ঠ সদস্য গতিকে সদনৰ মই উত্তৰটো দি লৈছোঁ মানকাছাৰত গ্ৰীড নাছিলে এতিয়া আমিনুল ইছলাম ডাঙৰীয়াই জানে যে মেঘালয়ৰ তুৰা দি আমি গ্ৰীড বহাইছোঁ গ্ৰীডটো চাৰ্জ হৈছে এতিয়া গতিকে মই ভাবোঁ এতিয়া 33 kV ই লাইনৰ পৰা ওলোৱা আৰম্ভ কৰিব আজি ইমান দিনে আপুনিও বিধায়ক আছিল মই ব্লেম নকৰোঁ আপুনিও মন্ত্ৰী আছিল আপোনাকো ব্লেম নকৰোঁ কংগ্ৰেছ 60 বছৰ শাসন আছিল কংগ্ৰেছকো মই ব্লেম নকৰোঁ কিন্তু আজিৰ দিনটোত মই ক'ব খোজোঁ যে এতিয়া আমি যিটো ডাঙৰ গ্ৰীড লাগে ধেমাজিটো নাছিল কংগ্ৰেছৰ দিনতে ধেমাজিত গ্ৰীড কৰা হৈছে মই ভালটোও ক'ম যে ধেমাজিত আগতে লখিমপুৰৰ পৰা পাৱাৰ নগৈছিল সৰু সৰু এডাল লাইন দি গৈছিল কংগ্ৰেছৰ দিনতে প্ৰথম গ্ৰীড বহালে এতিয়া আমাৰ দিনত আমি শদিয়ালৈকে লৈ গ'লোঁ এইবাৰ আমি মানকাছাৰক যোগ কৰি দিলোঁ গতিকে মই ভাবোঁ যে গোটেই সাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ ইলেক্ট্ৰিচিটিৰ প্ৰব্লেমটো এইটো নট এবাউট দ্য কোৱান্টিটি ইট ইজ এবাউট দ্য ডিষ্ট্ৰিবিউশ্যন তাক লৈ মই আজি আলোচনা কৰা নাই হাফলঙতো বহুত জেগাত নাপায় ইলেক্ট্ৰিচিটি বৈঠালাংচুৰো বহুত জেগাত নাপায় সেই চৰত নাপায় মইতো নিজে স্বীকাৰ কৰিছোঁ বাট ডেট ইজ নট এবাউট ইলেক্ট্ৰিচিটিজ এভেইলেবিলিটি সেইটো হ'ল লাইনডালৰ সমস্যা তাৰ কাৰণে এতিয়া আমি এডিবিৰ পৰা এটা লোন লৈছোঁ আমি কাম কৰি আছোঁ আৰু মই খুব সন্তুষ্ট নিজে যে আজি তুৰাটো বন্ধ কৰি ৰাখিছিল মেঘালয় CMৰ লগত কথা বাৰ্তা পাতি যেনে তেনে তুৰাৰ পৰা মানকাছাৰৰ লাইনডাল আমি আনিব পাৰিলোঁ এতিয়া মুখ্য লাইনডাল আহি গ'ল এটা আৰ্টাৰীবিলাক বহাব লাগিব গতিকে আমি বিধায়কসকলৰ লগত একেলগে কাম কৰিম আৰু মই ভাবোঁ যে উইদিন 1 year সাউথ চালমাৰা ডিষ্ট্ৰিক্টত ইলেক্ট্ৰিচিটিৰ প্ৰভিজনটো আগতকৈ ভাল হ'ব ধন্যবাদ হ'ব বহুত দীঘল হৈ গ'ল